বন্ধ কৰি দিয়া গৰম বতাহটো লগে লগে নহয় নহয় দৰ্জাখন আৰু এইখন অলপ বেক কৰি দিবা এইখন ইয়াৰ পৰা শেষ কৰা সিফালে সেইটো মোবাইলটো ক'ত মাতিছে Hello everyone. কোনে কোনে আছে লাইভত সকলে জয়েন হৈ যাব আৰু কমেন্টস কৰিব নমস্কাৰ মই কল্পনা উৰুলি দাঠনি খবৰ পৰা আজি লাইভলৈ সকলোকে স্বাগতম জনাইছো গতিকে আজি লাইভ ভিডিঅ'টি সকলে জয়েন হ'ব আৰু সকলে এটা কমেন্টস কৰিব সকলে এটা কমেন্টস কৰি দিব কমেন্টস কিনি আহিছে আৰু আজি লাইভ সেশনটো সকলে যিমান পাৰে হিমান সকলোৱে শেয়াৰ কৰি দিব Pranami, hello Pranami, good evening, Namita, good evening, Parag, hello, Pratima Dekha, hi ba, good evening, Kakoli, Punam Soikia, hello, Pinky, hi, beautiful lady, Ruma Burman, Dhoinabad janaisu, black missing, Jura hobo niki, black missing anisa no? Hoy ase, anisu black missing. Hi Kalpana, good evening. Aradhana Gogoy Borman Baidio. Good evening, Mosumi. Good evening. Hokole like to join hoy jabo. Ei je iman heri keita hoise mane ses kori dise obosta. Good evening Kalpana. Mor kapojur ketia pothaba. Pothalu de apunar kapojur. Jura kali pothalu sage ready to wear asile no apunar okoman deri hol mohina phone korisilu apunak bahut bhal lage Babita thank you Babita Jupiter hi Kalpana hello Jupiter good evening Lehika good evening Munmi good evening Malavika Bora good evening bor dunia lagise apunak logote kapujur thank you Idhasri amar looking to amar mommy ba message korise looking so beautiful thank you ba good evening Kalpana hi Babita acha bahut comments aibo dhorise gotike moi ako heri nokoru deri nokoru start kori disu live session to moi PATHSALA pora live kori asu jenodore bahut ete notun viewers thakibo pare bahute najane aru ji hokole agor pora sai ase teoloke gome pai gotike hokole aji live session to live video te join hoy jabo message কি কলে দীপামণি অজা হয় আপুনি জাস্ট না ফোন কৰিছিলে ফোনটো ধৰা নহল মই স্টাফক দৰিব দিলো আপোনাৰ কাপোৰজোৰ পঠোৱা হৈছে হা কাপোৰজোৰ পঠোৱা হৈছে যেটো কনচাইনমেন্টৰ কাৰণে বেছি চিন্তা নকৰিব নাপালেও কাপোৰজোৰ কালি পৰখি ভিতৰত পাই যাব আপুনি গুড ইভিনিং মই গম পাও আপোনাৰ জোৰ পঠাইছো মই কৰবি দাস হাই বা বকাঘাট আমাৰ চাব লাগিব বকাঘাটত হয়নে নহয় মালবিকা বৰুৱা হেলো বাইদো হেলো মালবিকা আচ্ছা সকলে কমেন্টস কৰিব আজি বহুত ধুনিয়া কালেকশন আনিছো আজিৰ কালেকশনছ খিনিৰ ভিতৰত বহুত ধুনিয়া আছে আৰু গটেইখিনি হাতে বোৱা কালেকশন পাব আপোনালোকে গটেইখিনি হাতে বোৱা পাব পদ্মিনী খিনি আনিলা নেকি নহয় এইখিনি তো হয় মিসিং খিনি আজি মিসিং কালেকশনছ অলপ বেছি কৈ আনিছো বহুতে বিচাৰি আছে কাৰণে ধুনিয়া লাগিছে পিঙ্কি থ্যাংক ইউ মোৰ কাপোৰজোৰ কেতিয়া পঠাবা সন্দাস্মিতা মিটু শৰ্মা মই ধৰিব পৰা নাই দে তথাপিও অকমান ভাবিছো আৰু আপোনাৰ জোৰ পঠালো মোষ্ট প্ৰবেবলি তথাপিও WhatsApp কৰিব
মোৰ কিন্তু আপোনাৰ এড্ৰেছটো কিবা দেৰি হৈছিলে তেনেকুৱা হৈছে মই গম পাইছোঁ গতিকে পঠোৱা যেন লাগিছে আৰু ইয়াৰে ওপৰত এটা টেগ লগোৱা আছিল আচ্ছা আছে আচ্ছা মই ষ্টাৰ্ট কৰি দিছোঁ সকলোৱে লাইভটো জইন হৈ যাব বা ফাৰ্ষ্ট অফ অল অফ ইউ থেংক ইউ ছ' মাছ প্লাবিতা হয় এইকেইদিন লাইভ চাব পৰা নাছিল এচি কাপোৰত হ'ল কাম কৰা কাম কৰা জোৰা আছে মানে এচি কটনত অল অভাৰ ৱৰ্ক কৰা ন কালাৰ আনিবা কালাৰ বহুত আছে ঠিক আছে আছে হা প্লাবিতা মই দেখাই আছোঁ তোমাক ঠিক আছে থেংক ইউ বুলি কৈছে মিক্স টছৰ জোৰকে বহুত দিন চোৱা নাই আপোনাৰ লাইভ ঠিক আছে আজি একদম আৰামছে বহি চাই থাকিব চ' চুইট থেংক ইউ বৰুৱা ৰুমি লিখিছে ডাক্স প্ৰাৰবিন হেল্ল' বেলি গুড ইভিনিং বিভা তালুকদাৰ গুড ইভিনিং সকলোৱে লাইভটো জইন হৈ যাব প্ৰথমতে মই ধেমাজিৰ কালেকশ্যনছখিনি দেখাই দিছোঁ কাৰণ মাতটো অকণমান ফাটিছে দেই ক'ব নোৱাৰোঁ কি কাৰণত মাতটো অকণমান ভাঙি গৈছে বেলেগৰ ভইচ যেন লাগিছে আৰু ধেমাজিৰ কালেকশ্যন অকণমান দেখাই দিছোঁ বহুতে বিচাৰি আছিলে বৰপেটাত হৈ যাব বৰপেটাত কেছ অন ডেলিভাৰী হৈ যাব বেছি চিন্তা কৰিব নালাগে এইযোৰ বহুত ধুনীয়া এইযোৰ মিচিং ৰিবি যোৰা হয় আমাৰ যিটো ৰিবি গেছেং থাকে মিচিংসকলৰ সেনেকুৱা এটা ধুনীয়া যোৰা এটা বহুত ধুনীয়া হেভি ডিজাইন ৱৰ্ক কৰা আছে আৰু যিখিনি মই ধেমাজিৰ দেৱলী দেখাই আছোঁ হয় হৈ যাব বৰপেটাত কেছ অন ডেলিভাৰী হৈ যাব হাই বাইদেউ ৰুণু দাস হেল্ল' ৰুণু ধুনীয়া লাগিছে বা পিংকি থেংক ইউ পিংকি শইকীয়া হাই হেল্ল' পিংকি সুধা পিংকি হৈ গৈছে চাৰিওফালে পিংকি হৈ গৈছে ধুনীয়া লাগিছে থেংক ইউ এইযোৰ হ'ব আপোনাৰ ধেমাজি মিচিং ৰিবি যোৰা হয় খুব ধুনীয়া আপোনাৰ অল অভাৰ গোটেই গাটোত ধুনীয়াকৈ কাম কৰা হৈছে এয়া চাওক এইবিলাক আপোনাৰ বোৱা হৈছে ওচৰৰ পৰা ভালকৈ দেখাই দিছোঁ কমপ্লিট মাটিশাল বোৱা হয় গুড ইভিনিং হীৰামণি তালুকদাৰ বিভা তালুকদাৰ ধুনীয়া লাগিছে থেংক ইউ দীপলিনা ৱাও ছিংগাৰ যেন লাগি গৈছে পিছৰখিনি নামাতটো দীপলিনা বুলি কৈছোঁ ধুনীয়া লাগিছে বা থেংক ইউ গুৱাহাটী কেছ অন ডেলিভাৰী হ'ব শ্বেয়াৰ কৰি দিলোঁ বা কৰবি থেংক ইউ সকলোৱে শ্বেয়াৰ কৰি দিব লাইভটো ফাৰ্ষ্ট দেখাই দিছোঁ এয়া চাওক খুব ধুনীয়া এইটো আপোনাৰ এয়া আচলৰ ডিজাইনটো চাওক কেনেকুৱাকৈ কাম কৰা আছে হেভিকৈ ৱৰ্ক কৰা আছে আৰু যিখিনি দেখাই আছোঁ মাটিশাল বোৱা হয় একদম পিয়ৰলি হেণ্ডমেড হয় যিটো পিয়ৰলি বুলি কৈছোঁ আৰু মাটিশাল বোৱা আচ্ছা গোটেইখিনি পিয়ৰলি চবখিনি পিয়ৰলি হেণ্ডমেডে হয় কিন্তু মাটিশাল তাৰ ডিফাৰেণ্ট আছে এইখিনি মাটিশালত বোৱা হয় টোটেলি এয়া চাওক এনেকুৱাকৈ এইবিলাক চব কাম কৰা দেই এইবিলাক আপোনাৰ বোৱা যেন লাগিছে যদিও ওচৰৰ পৰা কাপোৰযোৰ সাংঘাতিক ধুনীয়া হয় অকণমান যদিও লাইভত দেখাওঁতে আপোনালোকে কিবা হেৰি পাব পাৰে অৰিজিনেলি কাপোৰযোৰ সাংঘাতিক ধুনীয়া হয় বহুত ভাল পাব তাৰপিছত চাদৰখন দেখাই দিছোঁ মেখেলাখন দেখাই দিছোঁ মেখেলা পাৰ্ট কৰা আছে সকলোৱে লাইভটো জইন হৈ যাব আৰু লাইভটো সকলোৱে শ্বেয়াৰ কৰি দিব এইখন ইয়াৰে মেখেলাখন এয়া চাওক মেখেলাখনো বহুত ধুনীয়া আপোনাৰ মেখেলাখনো দুটা পাৰ্ট কৰা আছে এইখন মেখেলাখন ৱৰ্ক কৰা থাকিব প্ৰায় আঁঠুলৈকে ৱৰ্ক কৰা আছে প্ৰায় আঁঠুলৈকে কাম কৰা আছে ৱাও অনুৰাধা দেৱ মেম বহুত দিনৰ মূৰত দেখিছোঁ আপোনাক গুড ইভিনিং থেংক ইউ মই ঠিকে আছোঁ হাউ ইজ টিটু ভালে আছে আপুনি টিটুৰ খবৰ ল'বই ল'ব যেনে তেনে ল'ব আৰু এইটো ব্লাউজ পিচ আৰু ব্লাউজৰ স্লিপছত এটা পাৰি থাকিব ব্লাউজৰ স্লিপছত পাৰিটো আপোনাৰ এটা পাৰি থাকিব এইটো ব্লাউজ পিচটো এনেকুৱাকৈ আছে আৰু পাৰিটো ইয়াতে থাকিব এইটো ধুনীয়া হয় পাৰিটো এইটো ব্লাউজৰ স্লিপছত এই পাৰিটো থাকিব ঠিক আছে ব্লেক হয় একদম ধুনীয়া ব্লেক কালাৰ হয় বহুতে ব্লেকটো বিচাৰিছে গতিকে কমপ্লিট ব্লেক যোৰা হয় ধেমাজি মিচিং ৰিবি যোৰা হয় এইটো একদম কমপ্লিট ব্লেক বহুত ধুনীয়া আৰু পিয়ৰ পদ্মিনী যিটো মেটেৰিয়েল বহুত কমফৰ্ট মেটেৰিয়েল আপোনালোকে পিয়ৰ পদ্মিনী পিন্ধি বহুত আৰাম পায় যিসকলে জানে আৰু বুজে আৰু মুঠতে এটা কমফৰ্টেবল ৱাছেবল মেটেৰিয়েল হয় বুলি ক'ব লাগিব পাঞ্জাৱ যাম কেইদিনমান পিছত প্ৰেজেণ্টেশ্যন এটাৰ কামত আপোনাৰ কাপোৰ এযোৰ পিন্ধিম তাত আচ্ছা ঠিক আছে অল অভাৰ ৱৰ্কত ন মই ঠিক আছে দেখাই আছোঁ তোমাক অল অভাৰ ৱৰ্কত ঠিক আছে বাৰু স্ক্ৰীনশ্বটটো ৰাখি দিব যোৰাটো স্ক্ৰীনশ্বটটো ৰাখি দিব এইখন মেখেলাখন বহুত ধুনীয়া মিচিং হয় মিচিং ৰিবি যোৰা ডিজাইনটো এইটো ধুনীয়া এইটো ৰিবিটো আগৰ ডিজাইন হয় কিন্তু আজিকালি আকৌ নতুনকৈ বহুত ওলাইছে বহুতে বিচাৰি আছে কম্বো পেক আচ্ছা কম্বো পেক মই ৰেডি কৰি অনা নাই আছে কম্বো পেক কিন্তু ৰেডি কৰি অনা নাই দেখাবৰ কাৰণে ধুনীয়া লাগিছে তোমাক থেংক ইউ কিমানযোৰ
কিমান জোৰ গ'ল জাষ্ট 1 ফাৰ্ষ্ট জোৰাটো দেখাই আছো ফাৰ্ষ্ট জোৰাটো আৰু এইটো আপোনাৰ 2800 হ'ব 2800 2800 টকাত এই জোৰাটো ল'ব পাৰিব ঠিক আছে স্ক্ৰিনশ্বটটো ৰাখি দিব বহুত বেছি এটা ধুনীয়া জোৰা কমপ্লিট ব্লেকত বহুত ধুনীয়া হয় নেক্সট আৰু এটা জোৰা দেখাই দিছো অৰেঞ্জত আজি ধেমাজি মিচিঙৰ কালেকশ্যন ভেৰাইটিজ কালেকশ্যন মানে ভেৰাইটিজ কালাৰ পাব এইটো এটা বহুত ধুনীয়া হয় এইটো অৰেঞ্জত এই জোৰাটো অৰেঞ্জত সেম ৰিভি হয় মিচিং ৰিভি জোৰা একদম বহুত ধুনীয়া মাটিহাল বোৱা হয় ৰেখা হেল্ল' সয়ানিকা কলিতা গুড ইভিনিং সকলে লাইভটো জয় হৈ নহয় যাব বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আনিছো আৰু শ্বেয়াৰ কৰি দিব যিসকলে শ্বেয়াৰ কৰে এয়া চাওক ইয়াতে ধুনীয়াকৈ কেছ বছৰ ডিজাইনটো থাকিব গোটেইখিনি আপোনাৰ মাটিহাল বোৱা হৈছে বহুত ধুনীয়া অৰেঞ্জি হয় এইটো অৰেঞ্জ হয় পিয়ৰ পদ্মিনী যিটো কমফৰ্টেবল এটা মেটেৰিয়েল এয়া চাওক পিয়ৰ পদ্মিনী মেটেৰিয়েলত এইটো আৰু একদম হেভি ৱৰ্ক কৰা আছে নিশ্চয় দেখিছে লাষ্ট লাইভত দুযোৰ কাপোৰ ব্লেকত দেখাইছিলোঁ ব্লেকত নহয় যি কেইযোৰ ব্লেক মানে কাপোৰ কেইযোৰ দেখাইছিলোঁ বহুতে বিচাৰিছে এযোৰ আছিল মাত্ৰ অকল এযোৰ দিব পাৰিছোঁ কিন্তু বহুতে বিচাৰিছে কাপোৰবোৰ বহুত ধুনীয়া এযোৰ লৈছোঁ আপোনাৰ পৰা তৃষ্ণা চৌধুৰী থেংক ইউ ৰঞ্জনা থেংক ইউ সকলোকে ধন্যবাদ এইটো চাওক এইটো ধুনীয়া অৰেঞ্জ কালাৰ তাৰ ওপৰত কালাৰ কম্বিনেশ্যনটো চাব এয়া চাওক ধুনীয়াকৈ কাম কৰা হৈছে দেই বহুত ধুনীয়াকৈ কাম কৰা হৈছে সেল্ফ বৰ্ডাৰ থকা পাৰ্পলত হ'ব নেকি সেল্ফ বৰ্ডাৰ থকা পাৰ্পলত মই চাব লাগিব যিমানখিনি পাৰোঁ মই দেখাম বহুত আছে মিচিঙৰ কালেকশ্যন আজি বেলেগ বেলেগ কালেকশ্যনটো দেখা চাইড পাৰিখিনি এনেকুৱাকৈ আছে ব্লাউজৰ স্লিপছত এটা পাৰি থাকিব বহুত বেছি এটা ধুনীয়া জোৰা আৰু ইয়াৰ প্ৰাইচ থাকিব ক'ত প্ৰাইজৰ হেৰিখন স্ক্ৰিনশ্বটটো ৰাখি দিব দেই কাপোৰযোৰৰ স্ক্ৰিনশ্বটটো ৰাখি দিব ইয়াৰ প্ৰাইচ আছে এইযোৰ হেভি আছে হেভি ৱৰ্কত 3200 টকা 3200 টকা স্ক্ৰিনশ্বটটো ৰাখি দিব আহিছা যিটো সাইড পাৰি আছে আপোনাৰ সাইড পাৰিটো ব্ল্যাক কালাৰত থাকিব মা নাই তোমাৰ মা ফুৰিব গৈছে হা মৰি গৈছে বাপৰে মাৰিয়ে পেলালে ন মাক মৰি গৈছে বোলে তাৰ মাকে তুমি এনেকৈ কৈছা মা মৰি যোৱা বুলি কৈছা নাপায় নকবা এইটো দেখোন তোমাৰ মা তোমাৰ আগতে আছে মোক মৰি যোৱা বুলি ক'লে কি যে হ'ব তাৰ লগত হাঁহিছা নেকি ঠিক আছে হাঁহি থাকা মই তুমি হাঁহি থাকা মই কাপোৰ দেখাই থাকোঁ আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ বিভা থেংক ইউ কাপোৰযোৰ ধুনীয়া হয় যোৱা লাইভত দেখুৱা ব্লেক মিচিং জোৰা নিচিনা নহ'ব তেনেকুৱা জোৰা আজি বেলেগ বেলেগ জোৰা আনিছোঁ এইটো এটা ৰিবি আছে এইটো এটা ৰিবি জোৰা এইটো মাটিহাল বোৱা পিয়ৰ পদ্মিনীৰ ৰিবি জোৰা হয় এইবিলাক চব কাম কৰা আছে এইবিলাক ওচৰৰ পৰা চাওক এইবিলাক চব কাম কৰা আছে হা ওচৰৰ পৰা চাব কাপোৰযোৰ গোটেই কাম কৰা আছে বহুত ধুনীয়া হয় এইটো গ্ৰীণত হয় এই জোৰাটো গ্ৰীণত হয় আপোনাৰ পিয়ৰ পদ্মিনী মেটেৰিয়েল ৰিবি জোৰা হয় আৰু আপোনাৰ ব্লাউজ পিচটো এনেকুৱাকৈ থাকিব ব্লাউজ পিচটো এনেকুৱাকৈ আছে এইটো ব্লাউজ পিচ আৰু এইখন আছে মেখেলাখন এইখন মেখেলা আছে ঠিক আছে মেখেলা আপোনাৰ আঁঠুলৈকে ৱৰ্ক কৰা থাকিব এইবিলাক কাম কৰি দিয়া হৈছে চব কাম কৰা আছে এইখিনি আপোনাৰ মেম টিটুক দেখাই দিয়ক না আচ্ছা টিটুক দেখাই দিছোঁ টিটু তোমাক মাতিছে আহা তুমি কিন্তু কথা ক'ব লাগিব দেই আহা তোমাক আমাৰ এগৰাকী মেম আছে অনুৰাধা দে মেম তোমাক মাতিছে তোমাক বোলে চাব তোমাক কিন্তু দেখা নোপোৱা এইটো কমেণ্টটো চোৱা ইয়াত টিটুক দেখাই দিয়ক বুলি এনেকৈ দিছে নমস্কাৰ দিয়া উল্টাকৈ হাতখন নহয় ধুনীয়াকৈ দিব লাগে নমস্কাৰ কোৱা আৰু কোৱা মোৰ নাম টিটু নিভৃত হয় সি নামটো ক'ব নোৱাৰে টিটু বুলিয়ে কৈছে আৰু এয়া চোৱা হাঁহি দিয়া এবাৰ ধুনীয়াকৈ দাঁতকেইটা দেখাই দিয়াচোন তোমাৰ ধুনু ধুনু দাঁতকেইটা আৰু কিবা ক'বা নেকি তুমি কি ক'বা কাম কৰিবা তোমাৰ কাম আছে আচ্ছা তোমাক সকলোৱে চাইছে তোমাক চাব কৈছে ইউনিক কম্বিনেশ্যন বিজয়া শেট্টি থেংক ইউ ছ' মাছ মেম থেংক ইউ ছ' মাছ বাণী বৰঠাকুৰ তেখেতে গুড আফটাৰনুন লাগিছে হাই টিটু হাই বুলি কৈছে তুমিও হাই বুলি কোৱা হেল্ল' বুলি কোৱা আৰু কোৱা গুড ইভিনিং বুলি কোৱা গুড ইভিনিং আৰু আই লাভ ইউ বুলি কোৱা আই লাভ ইউ অ'কে ঠিক আছে এতিয়া তুমি যোৱা তোমাক লয়তে প্লাট দিছে চুম খাই দিয়া সকলোকে চুম খাই দিয়া বেবী চুম খাই দিয়া এনেকৈ চুম খাই দিয়া যোৱা তাতে দাদাৰ লগত থাকিবা যোৱা আৰু মোক মাতি নাথাকিবা দেই একদম চাইলেণ্ট থাকিবা চুপচাপ থাকিবা মুচি
এইটো স্ক্ৰীনশ্বটটো ৰাখি দিব এইটো 2400 2400 টকা হ'ব এইটো জোৰাৰ কিমান এজ হৈছে তাৰ এজটো আপোনাৰ 2.5 বছৰ হৈছে 2 বছৰ 2 years 6 months ৰানিং আৰু তেনেকুৱা আচ্ছা আৰু নেক্সট আৰু এটা জোৰা দেখাই দিছোঁ অৰেঞ্জ কালাৰত বৰ মৰম লগা দেই বাবুটো সি বহুত ভাল পায় মানুহবিলাক মানে সি তাৰ ওচৰত আহিলে সি লগে লগে সকলোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি লয় আৰু তেনেকুৱা ইয়াৰ হেৰিটো ক'ত চাই লৈছোঁ নহ'লে পিছত আৰু বিচাৰি নাপাওঁ আচ্ছা ঠিক আছে নেক্সট এটা ধুনীয়া অৰেঞ্জ কালাৰত দেখাই দিছোঁ টিটুক মৰম লাগে হয় হয় থেংক ইউ পাৰিটো পঠাইছে নেকি নলবাৰীত নাই নলবাৰীত পঠোৱা হোৱা নাই নলবাৰীৰ পাৰ্চেল আপোনাৰ সানডেৰ আগত পাব হা নেক্সট সানডেৰ আগত পাব এইটো কিন্তু হেভি জোৰা হয় এইটো এটা হেভি জোৰা হয় এনেকুৱাকৈ হেভি ৱৰ্ক কৰা আছে এইটো জোৰাটোত পিয়ৰ পদ্মিনী মেটেৰিয়েলত এনেকুৱাকৈ হেভি ৱৰ্ক কৰা আছে এইটো অৰেঞ্জ কালাৰ হয় সাইড পাৰিখিনি চাই ল'ব এইখিনি সাইড পাৰি আছে এইখিনি সাইড পাৰি আছে বৰ মৰম লগা মাইনাটো থেংক ইউ মাইনাটোক লৈ বহুতে কৰি আছে বাবু হয় আৰু এইখন আছে ইয়াৰ মেখেলাখন একদম আঁঠুৰ ওপৰলৈকে ৱৰ্ক কৰা থাকিব এয়া চাওক মেখেলাখন আঁঠুৰ ওপৰলৈকে ৱৰ্ক কৰা থাকিব 3200 হ'ব ইয়াৰ প্ৰাইচটো পিয়ৰ পদ্মিনী মেটেৰিয়েল হয় অৰেঞ্জি কালাৰ আৰু হেভি ৱৰ্কত আছে 3200 একদম হেভি ৱৰ্ক কৰা আছে এয়া চাওক আচল বহুত হেভি কৰা আছে ঠিক আছে ৰাখি দিছোঁ টিটু মৰম আপুনি পিন্ধা কাপোৰযোৰ পদ্মিনী নেকি হয় মই পিন্ধাযোৰ পদ্মিনী হয় আগৰ বনোৱা আছিলে দেখাইছিলোঁ লাইভত এতিয়া নহ'ব কিন্তু এতিয়া এইযোৰ কাপোৰ সম্পূৰ্ণকৈ বন্ধ হৈছে এতিয়া এইটো ডিজাইন বন্ধ কৰা হৈছে নেক্সট আছে এইটো এটা কালাৰ মোৰ ছোৱালীজনীও চাই হাঁহি মাৰিছে বৰ মৰম লগা হয় নেকি তাক সৰু বাচ্চা বহুত আছে তুমি অলপ মনে মনে থাকিবা দে বেবী টিটু তুমি মনে মনে থাকিবানে যোৱাচোন কি লাগে চোৱা চেমিনুনি আনিছে নেকি নাই চেমিনুনি অনা নাই পদ্মিনী আনিছোঁ এইটো চাওক বহুত হেভি ৱৰ্কত আছে কালাৰটো স্কাই ব্লু কালাৰ আজি বহুত কালাৰ পাব আপোনালোকে আপোনাৰ কাপোৰ বৰ ভাল লাগে এযোৰ লৈছোঁ আৰু ল'ম আচ্ছা ঠিক আছে ধন্যবাদ জনাইছোঁ দেই আপোনাক বহুত ধন্যবাদ জনাইছোঁ এচি কটন দেখাই আছোঁ ৰ'ব এচি কটনটো দেখামে এয়া চাওক পদ্মিনী মেটেৰিয়েলত এইযোৰ হেভি ৱৰ্কত এইযোৰ হেভি ৱৰ্কত ধুনীয়া কালাৰ হয় এইটো কালাৰ কাৰণ এইখিনি পিয়ৰলি ধেমাজি হয় আৰু ছাইড পাৰিখিনি চাওকচোন ছাইড পাৰিখিনি বহুত মেটাৰ কৰে যেতিয়া ছাইড পাৰিখিনি লগাই উঠিব কাপোৰযোৰ ধুনীয়া হৈ উঠে বহুত ধুনীয়া হৈ উঠে ঠিক আছে এইখিনি ছাইড পাৰি আছে তাৰপিছত আৰু মেখেলাখন বহুত হেভি ৱৰ্ক কৰা আছে এইখন আচ্ছা এটা কথা কৈছোঁ মই সকলোকে এয়া বেছি কাম হৈ গৈছে এইখনত কাম বেছি হৈ গৈছে যিখিনি লাগে তাতকৈ কাম বেছি হৈ গৈছে আপোনালোকক বেছিয়ে ভাল লাগিব ধৰক আমাৰ অকণমান বেছি লষ্ট হৈ গৈছে কিন্তু কাপোৰযোৰত কাম বেছি হৈ গৈছে ঠিক আছে এইটো বটল গ্ৰীণ দেখাবচোন ঠিক আছে দেখাই আছোঁ এইটো চাওক খুব ধুনীয়া এটা স্কাই ব্লু কালাৰত হেভি জোৰা হয় মিচিং জোৰা 3200 টকা হ'ব ইয়াৰ প্ৰাইচটো 3200 টকা যোৱা থৈ আহা তাক নেক্সট ব্লেকত দেখাই দিছোঁ এইটো ব্লেকত আছে ব্লেকত বহুতে পদ্মিনীৰ চিম্পল হ'ব নেকি পদ্মিনীৰ চিম্পল আপোনাৰ কেছ মিচিংখিনি হ'ব কেছ জোৰা বহুত আহিছে কেচি জোৰা যিখিনি আমি কেছ বচা বুলি কওঁ অনা নাই কিন্তু ইহঁতে এইটো আছে ব্লেকত আছে এইটো এনেকুৱাকৈ এই আচলখিনি হেভি ৱৰ্ক কৰা থাকিব হয় COD হ'ব COD পঠাওঁ আমি কিন্তু কনফাৰ্ম অৰ্ডাৰ হ'ব লাগিব COD বহুত ৰিটাৰ্ণ আহে এইটো চাওক এইটো ব্লেকত আপোনাৰ আচলখিনি হেভিকৈ কৰা আছে ওপৰত খালি বুটাৰ কাম কৰা আছে আৰু এইটো আপোনাৰ হেৰি হয় এইটো ক'ত ৰাখিলে বা জোৰাকেইটা এইটো ছাইড পাৰিটো চাই ল'ব এইকেইটা ছাইড পাৰি হয় এইকেইটা ছাইড পাৰি খুব মৰম লগা জোৰাটো ভাল লাগিছে বা থেংক ইউ এইকেইটা ছাইড পাৰি হ'ব আৰু আপোনাৰ এয়া মেখেলাখন এইখন মেখেলা ওপৰত আপোনাৰ চিম্পলে আছে কিন্তু এইখিনি যিখিনি কাম কৰা মেইন কামখিনি বহুত হেভিকৈ কৰা আছে হেল্ল' বা গোলাঘাটৰ পৰা গৈছিলোঁ আপোনাৰ দোকানত লৈছিলোঁ এযোৰ পল্লৱী ফুকন হয় নেকি হয় মনত পৰিছে এযোৰ নহয় বেছিকৈ লৈছা চাগে গোলাঘাটৰ পৰা আহিছিলে তেখেতে বহুত দূৰৰ পৰা সকলোৱে আহি আছে খুব ভাল লাগিছে এইটো স্ক্ৰীনশ্বট ৰাখি দিব 3200 টকা হয় ইয়াৰ প্ৰাইচটো 3200 আৰু এটা বহুত ধুনীয়া জোৰা এইটো চাওক এইটো এটা খুব ধুনীয়া জোৰা হয় হেল্ল' খবৰ ভালনে হয় ভালেই একদম ভাল পাৰ্পল কালাৰত আছিলে ন আছে পাৰ্পলত দেখাই আছোঁ ৰ'ব পাৰ্পলত আছে এইটো এটা ধুনীয়া জোৰা এইটো ডিজাইনটো একদম ধুনীয়া দেই নতুন ডিজাইন হয়
এইটো নতুন জোৰা আৰু এইটো হেভিকৈ কৰা আছে কামখিনি আপোনালোকে এবাৰ চাই ল'ব খুব ধুনীয়া হয় এয়া চাওক বা কম্বো পেক দেখাবচোন মোক নগাঁৱত লগা আছে কম্বো পেকখিনি মই অহাকালি দেখাম আজি ৰেডি কৰি অনা নাই তাৰমানে আজি ৰেডি কৰি আনা নাই অসুবিধা এইটো চাওক এইটো ডিজাইনটো একদম নতুন হয় এয়া মিচিং জোৰা হয় মিচিং জোৰা এইটো পদ্মিনী পিয়ৰ পদ্মিনী যেটো আমাৰ মিচিঙৰ হয় খুব ধুনীয়া আৰু এয়া ডিজাইনটো একদম নতুনকৈ বনোৱা হৈছে বহুত ধুনীয়া লাগিব এইটো আপোনালোকে যেতিয়া বনাই পিন্ধিব কাপোৰযোৰ পাৰিখিনি চাওক কিমান ধুনীয়া হয় এইখিনি সাইড পাৰি হয় এইখিনি সাইড পাৰি হয় কিমান ধুনীয়া হয় এবাৰ চাই ল'ব পাৰিখিনিও চাই ল'ব কাপোৰবোৰ আপোনাৰ নিচিনা সুন্দৰ হয় নেকি শিখামণি ধন্যবাদ জনাইছো আপোনাক এইখিনি সাইড পাৰি হয় আৰু আপোনাৰ ব্লাউজ পিসটো ঠিকে আছে ধুনীয়া সাইড পাৰি স্লিপশট পাৰি থাকিব আৰু এইখন আছে মেখেলা আৰু এইখন আছে আপোনাৰ মেখেলাখন এয়া চাওক এইখন মেখেলা আছে খুব ধুনীয়া হয় স্ক্ৰিনশ্বটটো ৰাখি দিব এইটো জোৰাও বহুত ধুনীয়া এটা নতুন ডিজাইনত বনাইছো নিউ ডিজাইন হয় এইটো আৰু এইটো আপোনালোকে 3200 টকাত ল'ব পাৰিব স্ক্ৰিনশ্বটটো ৰাখি WhatsAppত মেছেজ কৰি দিব মই কালাৰবোৰ দেখাই দিছো এইটো আছে আপোনাৰ ওয়াইন কালাৰ এইটো হ'ব ওয়াইন কালাৰত এই জোৰাটো হ'ব এইটো ওয়াইন ৰেড বুলি আমাৰ যেটো মেৰুন টাইপৰ হয় ওয়াইন কালাৰত আহিব এইটো জোৰা মই আগতে লৈছো আপোনাৰ পৰা শিৱসাগৰত ক্যাশ অন ডেলিভাৰী হ'ব নেকি যদি ক্যাশ অন ডেলিভাৰী লৈছিলে হ'ব সাগে ঠিক আছে এইটো আছে ওয়াইন কালাৰ খুব ধুনীয়া এইটো কালাৰটো চাওক আৰু গতে গাটুত বুটাটো আপোনাৰ ঘন ঘনকৈ কৰা আছে বহুত ধুনীয়াকৈ এয়া চাওক একদম ধুনীয়া লাগিব যেতিয়া কাপোৰযোৰ আপোনালোকে ৰেডি কৰি উঠিব সাংঘাতিক ধুনীয়া হৈ উঠিব কালাৰবোৰ একদম ধুনীয়া হয় এইখন আছে ইয়াৰ মেখেলাখন চাওক এইখন মেখেলা ঠিক আছে মেখেলাখনৰ একদম আঁঠুৰলৈকে কাম কৰা থাকিব একদম আঁঠুৰ ওপৰলৈকে কাম কৰা আছে হেভি ওয়াৰ্ক কৰা আছে সাইড পাৰিখিনি কত থকিলা দিয়াচোন এৰে নহয় ইয়াৰে সাইড পাৰিখিনি তাতে আছে দিয়া এইখিনি আছে ইয়াৰ সাইড পাৰি এইখিনি সাইড পাৰি চাওক ডাঙৰ ডাঙৰকৈ আছে পাৰিটো ব্লাউজৰ স্লিপশট পাৰি এটা থাকিব বহুত ধুনীয়া হয় ওয়াইন কালাৰত হয় 3200 টকা হ'ব স্ক্ৰিনশ্বটটো ৰাখি দিব ওয়াইন কালাৰ মিচিং জোৰা পিয়ৰ পদ্মিনী মাটিহাল বোৱা ঠিক আছে পিয়ৰ ধেমাজি হয় একদম ইউনিক কালাৰ কম্বিনেশন বহুত ভাল পাব প্ৰাইস ইজ অনলি 3200 একদম আঁঠুৰ ওপৰলৈকে আপোনাৰ মেখেলাখনৰ কাম আছে স্ক্ৰিনশ্বটটো ৰাখি হোৱাইট কাপোৰ দেখাম ৰব হোৱাইট দেখাম এইটো ওয়াইন কালাৰত আহিব পাৰ্পল কালাৰ দেখাই দিছো হোৱাইটতো আছে মিচিঙৰ জোৰা হোৱাইটতো আনিছো পাৰ্পল কালাৰত আছে এইটো মিচিং জোৰা আপোনাৰ বহুত ধুনীয়া হয় এই জোৰাটো প্ৰায় জোৰাখিনি অকমান হেভি ডিজাইনতে আহিছে যিখিনি আমাৰ আসলৰ ডিজাইন হয় বহুত হেভি কৈ আহিছে নুনি কটন হাৰি আছে নেকি হয় আছে এইটো চাওক পাৰ্পল কালাৰত এইটো পাৰ্পল কালাৰ হয় খুব ধুনীয়া কালাৰ সেল বৰ্ডাৰ নহব কিন্তু এয়া হেভি কৈ ওয়াৰ্ক কৰা আছে ন হেভি কৈ ওয়াৰ্ক কৰা আছে পেনখন দি দিবা গৰম উঠিব তাৰ পিছত মই খুলি দেখাই দিছো বহুত ধুনীয়া এইটো পাৰ্পল কালাৰত হয় পিওৰলি পাৰ্পল কালাৰ সাইড পাৰিখিনি এনেকুৱা কৈ থাকিব এইখিনি আছে সাইড পাৰি বহুত ধুনীয়া আৰু মেখেলাখন হ'ব ইয়া আপোনাৰ এইবোৰ কাপোৰ আৰু যুগ যুগ বেয়া হৈ নাযায় একদম যেনেকুৱা আৰু তেনেকুৱাই হৈ থাকে গটিকে এবাৰ লোৱাৰ পিছত ধোৱাৰ পিছত আৰু বেছি আপোনাৰ মেইনটেনেন্স কৰিব নালাগে ইয়াক একদম ধুনীয়াকৈ হেভি ওয়াৰ্ক কৰা আছে পিয়ৰ পদ্মিনী মাটিহাল বোৱা হয় মই আপোনাৰ পৰা কাপোৰযোৰ কেইবাযোৰ কাপোৰ লৈছো বা শিখামণি হয় বহুত ভাল লাগিছে থ্যাংক ইউ জ্যোতিকা বৰ্মন বা মই আজ এযোৰ কাপোৰ লম বুলি ভাবি আছো কনজুৰ লম ভাবিয়ে পোৱা নাই গটে কাপোৰে ভাল লাগিছে ধুনীয়া লাগিছে আচ্ছা আপোনাৰ পিছত থকা ৰঙা মিচিং জোৰাটো দেখাব ঠিক আছে দেখাইছে এইটো পাৰ্পলত আছে স্ক্ৰিনশ্বটটো ৰাখি দিব এইটো 3200 ত ল'ব পাৰিব হেভি ওয়াৰ্কত থাকিব ঠিক আছে নেক্সট এটা মই দেখাই দিছো আহিছে ন এইটো হোৱাইটত আছে এইটো হোৱাইটটো বহুত ধুনীয়া হয় সি গ্ৰীনত মিচিং দেখাব সি গ্ৰীনত নাই অহা সি গ্ৰীনত মিচিংটো হোৱা নাই বনাব লাগিব এইটো আছে হোৱাইটত থাকিব এইটো আপোনাৰ হেৰি হ'ব হোৱাইট জোৰাটো হোৱাইট জোৰাটো আপোনাৰ এনেকুৱা কৈ থাকিব মিচিং ৰিভি ডিজাইনত আছে এইটো হোৱাইটত আছে পাটৰ দেখাই দিয়ক পাটৰ নহব সি গ্ৰীনতো নহব এয়া চাওক এইটো হোৱাইটত আছে এয়া চাওক ধুনীয়া ন ডিজাইনটো আসলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে আৰু এয়া গোটেই গাটোতে এই ডিজাইনটো বোৱা হৈছে এইটো হোৱাইটত বহুতে বিচাৰি আছে একদম ৰেয়াৰ হয় হোৱাইটত একদম কম থাকে নাপায় হোৱাইটত বহুতে বিচাৰি থাকে এইটো এটা হোৱাইটত আহিছে আপোনাৰ এয়া চাওক এয়া কাম কৰা আছে বহুত ধুনীয়া লাগিব এইকেইটা জোৰা পিন্ধাৰ পিছত ৰিভি মিচিং হয় এইটো এয়া চাওক ব্লাউজ পিসটো এনেকুৱা কৈ থাকিব আৰু আপোনাৰ এয়া আছে মেখেলাখন
2500 হ'ব ইয়াৰ প্ৰাইচটো এইখন আছে মেখেলা 2500 টকা হ'ব বগা এইটো বগাত আছে ইয়া মাটি হালবোৱা মিচিং জোৰা বহুত ধুনিয়া হয় আসলৰ ডিজাইনখিনি আৰু এইখিনি চাব স্ক্ৰিনশ্বটটো ৰাখি দিব বহুত বেছি ধুনিয়া হোৱাইটত আৰু গটে গাটোত এই কামখিনি কৰি দিয়া আছে মই আপোনাৰ দোকানলৈ যাম খুব সোনকালে নিশ্চয় আহিব সকলে আহিব স্ক্ৰিনশ্বটটো ৰাখি দিব এইটো জোৰা আপোনালোকে ল'ব পাৰিব মাত্ৰ 2500ত 2500 টকাত মই ল'ম এই জোৰা ঠিক আছে হ'ব বন্দনা এই জোৰা আছে ৰেডত আৰু আজি এইখিনি মই দেখাই দিলো মিচিংৰ আৰু বহুত আছে কালাৰ বহুত আছে ডিজাইনো বহুত আছে নেক্সট লাইভত দেখাই দিম আজি এইখিনি দেখাই দিছো তাৰ পিছত এইটো এটা আছে এইটো কালাৰটো বহুত ধুনিয়া ন ইয়েলো অৰেঞ্জ টাইপ ইয়েলো কালাৰ এইটো চাক এইটো ইউনিক কালাৰটো খুব মৰম লগা ডিজাইনটো বা মই আপোনাৰ পৰা এদিনত বহুত জোৰ কাপোৰ লৈছো হয় বহুতে লৈ আছে স্মিতা দেৱী একেলগে বহুতে লৈ আছে ধৰক 3-4 জোৰ কিছুমানে 7 জোৰলৈকে লয় একেলগে লৈ আছে আৰু এটা লাইভৰ পৰা প্ৰায় গটেইখিনি লৈ লয় কিছুমান এনেকুৱাও হৈ যায় গতিকে হয়তো লৈছা তেনেকৈ ভায়োলেট কালাৰটো অলৰেডি দেখাই দিছো যেটো ভায়োলেট পাৰ্পল কালাৰত আছিলে ডিপ পাৰ্পল কালাৰ মই এজোৰ দেখাই দিছো এইটো কালাৰ চাব খুব ধুনিয়া কালাৰ ন একদম ধুনিয়া ব্ৰাইট কালাৰ এইখন মেখেলা ব্লাউজৰ ইয়াতে সাইড পাৰি নহব এই জোৰাটোত খালি ব্লাউজৰ স্লিপছত পাৰি এটা থাকিব খালি ব্লাউজৰ স্লিপছত পাৰিটো থাকিব এনেকুৱাকৈ পাৰিটো থাকিব দুধনৈত হৈ যাব বাইদেউ কাপোৰজোৰ পালো থ্যাংক ইউ ওকে ওয়েলকাম এয়া এইটো সব খুব ধুনিয়া কালাৰ কম্বিনেশন পিওৰলি মিসিং মাটি হালবোৱা আপোনাৰ একদম ধুনিয়া গটে গাত কাম কৰা আছে হোল বডি ওয়ার্ক কৰা থাকিব ৰিভি মিসিং ৰিভি জোৰা হয় ধুনিয়া স্ক্ৰিনশ্বট ৰাখি দিব আৰু এইটো জোৰা আপোনালোকে ল'ব পাৰিব ৰঙা জোৰ দেখাই আছো 2800ত 2800 টকাত ৰঙা জোৰা আচ্ছা ৰঙা এজোৰৰ কথা কৈছে আপুনি ওকে এইটো ৰঙা জোৰা দেখাই দিছো পিংক দেখাই দিয়ক ওকে পিংকো আছে এইটো ৰঙা হ'ব ৰঙা জোৰা হ'ব এইটো স্টিকাৰটো মাৰিছিলো কোট খেদালে চোৱাচোন ইয়াতে একেলগে আছিল ন এইটো চোৱাচোন সেইটোত চোৱা এইটো ৰেডত হ'ব এই জোৰাটো ধুনিয়া হেভি ডিজাইনত আছে ৰেড কালাৰত এইটো চোৱাচোন কিমান আছে আগৰ হয় আচ্ছা ঠিক আছে এইটো আছে আপোনাৰ ৰেড কালাৰত ধুনিয়া জোৰা এইটো ৰেড কালাৰত ধুনিয়া মিসিং জোৰা এনেকুৱাকৈ ধুনিয়াকৈ ওয়ার্ক কৰা আছে হেভি ওয়ার্ক হয় এইজোৰ চাও খুব মৰম লগা এয়া চাও খুব মৰম লগা হয় আৰু আপোনাৰ মেখেলাখন হ'ব এইখন মেখেলাখনত ধুনিয়াকৈ ওয়ার্ক কৰা থাকিব এনেকুৱাকৈ একদম হেভিকৈ ওয়ার্ক কৰি ওপৰৰ ফালে আৰু এটা কাম কৰি দিয়া আছে এইটো ৰেড হয় দে এই জোৰাটো এইটো ৰেডৰ জোৰা হয় মই যে নটিফিকেশন নাপাও হলো এফবি চাওতে পাইছো সবৰে চাবলে ঠিক আছে তোমাৰ কাপোৰবিলাক বহুত ধুনিয়া আৰু তুমিও ইমান মৰম থ্যাংক ইউ পিংক দেখাই আছো ৰেড জোৰ আগতে দেখাই লও তাৰ পিছত পিংক দেখাম ঠিক আছে আৰু এইখন আছে আপোনাৰ ধুনিয়া সাইড পাৰি এইটো সাইড পাৰিটো থাকচোন সাইড পাৰিটো বহুত মেটাৰ কৰে ইয়া লগালে কিমান যে ধুনিয়া লাগিব এইটো 3000 হ'ব এই জোৰাটো 3000 হ'ব বহুত বেছি ধুনিয়া হেভি ওয়ার্কত আপোনাৰ পিওর ৰেডত হয় খুব ধুনিয়া 3000 হ'ব ইয়াৰ প্ৰাইসটো ঠিক আছে আৰু জাম্বা কাপোৰ ল'ব মই নলবাৰীৰ পৰা গৈছিলো আচ্ছা ঠিক আছে আহিবা দে ধৃতিস্মিতা আহিবা মোস্ট ওয়েলকাম বা মই আপোনাৰ পৰা তিনিজোৰ কাপোৰ লৈছো বহুত ধুনিয়া আৰু কাপোৰবোৰ ভাল পাইছো জ্যোতিকা বৰ্মন থ্যাংক ইউ কাপোৰবোৰ ইমান ধুনিয়া সকলোবোৰ ল'ব মন গৈছে থ্যাংক ইউ পিংকত দেখাই দিছো দুটা পিংক আছে ইয়াতে এটা বেবি পিংক আৰু এটা আছে পাৰ্পল টাইপৰ পিংকত আছে এটা গুড ইভিনিং কি খবৰ তোমাৰ মোৰ খবৰ ভাল আপোনাৰ ভাল নে এয়া চাওক এইটো এটা ধুনিয়া পিংক কালাৰত আছে এইটো জোৰা এইটো এটা ধুনিয়া পিংক কালাৰত এই জোৰাটো আছে বহুত মৰম লগা জোৰা এইটো মোক ভালকৈ দি দিবা এইটো আপোনাৰ ৰেড জোৰাটোৰ নিচিনা সেমে হয় পিচ বা পিংক কালাৰ ডাইটস আজি নেদেখাও মই অনা নাই আজি এইটো এটা চাওক খুব ধুনিয়া পিংক কালাৰত আছে ইউনিক কালাৰ ন ধুনিয়া লাগিছে কালাৰটো আৰু এনেকুৱাকৈ এই ডিজাইনটো ধুনিয়াকৈ হেভিকৈ কৰা আছে হেভিকৈ ডিজাইনটো কৰা থাকিব একদম পিওৰলি মাটিহাল বোৱা হয় আপোনাৰ খুব ধুনিয়া হয় কালাৰটো তিনিটা কালাৰ আছে কাম কৰা এয়া চাওক
এয়া কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া হয় বা মোৰ কাপোৰযোৰ নিদিলে দিব নিদিয়াকৈ নাথাকে তেওঁৰ দায়িত্ব দিয়া আৰু নিদিলে নহ'ব দিবই লাগিব হীৰা মই তেওঁক পঠাইছোঁ তেওঁৰ ৰেছপন্সিবিলিটি দিয়া হয় বা মোৰ অলমষ্ট উৰুলি হাউচ হৈ গৈছে তথাপি এপাদ হয় স্মিতা থেংক ইউ স্মিতা উৰুলি হাউচ হৈ গৈছে ন পিন্ধিবা আকৌ আপুনি পিন্ধাযোৰ মই পিন্ধাযোৰ নহ'ব বা মোৰ কাপোৰ আচ্ছা ঠিক আছে হীৰাৰ পঢ়িছোঁ এইটো চাওক এইটো এটা খুব ধুনীয়া পদ্মিনী নেকি হয় পদ্মিনী হয় একদম ভাল কোৱালিটি সূতা ব্যৱহাৰ কৰা হৈছে পিয়ৰ পদ্মিনী বহুত ধুনীয়া হয় পিংক কালাৰত আৰু ব্লাউজ পিচ আছে আৰু ব্লাউজৰ চিপছত এনেকুৱাকৈ পাৰিটো থাকিব পাৰিটো চাওকচোন ডাঙৰকৈ আছে পাৰিটো এনেকুৱাকৈ লগালেহে কাপোৰযোৰৰ ষ্টেণ্ডাৰ্ডটো ফুটি উঠে ঠিক আছে এইটো পিংক কালাৰত হ'ব যোৰাটো 3000 টকা হ'ব 3000 টকা হ'ব ইয়াৰ প্ৰাইচটো নেক্সট আৰু এটা দেখাই দিছোঁ এইটো আমাৰ যেটো পুই কালাৰ বুলি কয় সেই পুই কালাৰ বুলি ক'ব লাগিব এইটো পাৰ্পল টাইপৰ এইটো ধুনীয়া হয় এইটো হেভি ওয়াৰ্কত আছে এইটো একদম হেভি ওয়াৰ্কত আছে এইটো ঠিক আছে এইটো হেভি ওয়াৰ্কত আছে এয়া চাওক এনেকুৱাকৈ এইটো গোটেই গাটোত হেভি ওয়াৰ্ক কৰা আছে বহুত ধুনীয়া হয় বহুত ধুনীয়া গেৰো ডিজাইন থাকিব যোৱাকালি ব্ল্যাকটো যে দেখাইছিলোঁ তেনেকুৱা হয় এইটো পাৰ্পল কালাৰত কালাৰটো খুব ইউনিক কালাৰ একদম পিয়ৰলি পদ্মিনী মিচিং হয় আৰু ব্লাউজটো ধুনীয়া হয় আৰু এইখন আছে ইয়াৰ মেখেলাখন এইখন আছে মেখেলাখন এইখন মেখেলা আছে এইটো হেভি জোৰা হোল বডি ওয়াৰ্ক আছে হোল বডি একদম হিদিনা ব্ল্যাকটোৰ নিচিনা কৰা আছে লীনা বৈশ্য নালা ঠিক আছে আপোনালোকৰ মাজত কনভাৰসেচন কৰিছে ভাল লাগিছে ঠিক আছে এইটো চাওক এইটো কালাৰটো একদম আমাৰ যেটো পুই কালাৰ পুই হাক যে থাকে পুই হাকৰ কালাৰত ধুনীয়াকৈ বনোৱা হৈছে আৰু কাপোৰ কেইযোৰ আৰু ক'বই নালাগে ধেমাজিৰ কাপোৰ বুলি ক'লে আৰু জানে কোৱালিটিৰ কথাটো বাকি আপোনালোকে ডিজাইনটো চাব পাৰে পিয়ৰ পদ্মিনী আপুনি পিন্ধিব পাৰে যেতিয়া যিমান ইচ্ছা সিমান পিন্ধি থাকিব পাৰে এইটো হেভিকৈ ওয়াৰ্ক কৰা আছে আৰু এইটো আপোনাৰ 3400 টকা 3400 খুব ধুনীয়া হয় ৰয়েল ব্লু কালাৰত দেখাব আচ্ছা ঠিক আছে ৰয়েল ব্লু দেখাই দিছো এইটো ৰয়েল ব্লুত হ'ব এই জোৰাটো ৰয়েল ব্লু কালাৰত হ'ব এইটো দলি হুটা ওয়াৰ্ক কৰা হৈছে দলি হুটাটো আৰু ধুনীয়া হয় অৰিজিনালি দলি হুটাখিনি আৰু ধুনীয়া হয় এয়া চাওক এইটো দলি হুটা ওয়াৰ্কত থাকিব মই পিন্ধাজোৰৰ নিচিনা এতিয়া নহব এইটো ডিজাইন মই আগতে বনাইছিলো এতিয়া ডিজাইনটো কমপ্লিট বন্ধ কৰি দিছো কেইটামান ডিজাইন বনাম নিজে এটা জোৰা ৰেডি কৰিম যিমান পাৰো বনাও আৰু কিমান বনাম কাপোৰ সবকে জোৰাটো লাগে পিন্ধা জোৰাটো এয়া চাওক এইটো আছে আপোনাৰ ব্লু কালাৰত আৰু এনেকুৱাকৈ ৰয়েল ব্লু হয় গোটেই গাটোত বুটা কাম কৰা আছে এইটো দলি হুটা ওয়াৰ্ক কৰা হৈছে ঠিক আছে দলি হুটা যেটো আমাৰ দলি হুটা বুলি কয় সেইটো ধুনীয়া যে সাইন থাকে দলি হুটাৰটো যিসকলে জানে কাপোৰৰ বিষয় তেওঁলোকে জানিব আৰু এটা ভাল হুটা হয় এটা ভাল দামী হুটা হয় বা মোৰ কাপোৰযোৰ পালো বহুত ধুনীয়া হয় মিতালি থ্যাংক ইউ এয়া দেচোন উঠাই দেচোন সাইড পাৰিখিনি আৰু এইকেইটা আছে ইয়াৰ সাইড পাৰি ব্লাউজৰ স্লিপছত পাৰিটো থাকিব এয়া খুব ধুনীয়া পিয়ৰ পদ্মিনী 3000 হ'ব ব্লু দেখাই দিয়ক এইটো ব্লু দেখালো দে ৰয়েল ব্লু দেখালো আৰু এটা গ্ৰীন দেখাই দিছো গ্ৰীন দেখুৱা নাই ন এইটো গ্ৰীন দেখাই দিছো ধুনীয়া এইটো গ্ৰীনটো হেভি ডিজাইন হয় গ্ৰীন জোৰাটো হেভি জোৰা হয় এইটো ডিজাইনবোৰ একদম ধুনীয়া কেজ বসাৰ নিচিনা নতুন ডিজাইন আহিছে এয়া চাওক গ্ৰীনৰ এইটো জোৰা হয় আপোনাৰ দোকানখন পাঠশালাত আছে আমাৰ দোকানখন পাঠশালাত আছে এনেকুৱাকৈ বহুত ধুনীয়াকৈ ওয়াৰ্ক কৰা থাকিব চাওক এইটো গ্ৰীনটো বৰ ধুনীয়া লাগিছে ঠিক আছে এয়া গ্ৰীনটো বৰ ধুনীয়া লাগিছে বা লাইট ব্লু দেখাই দিয়ক লাইট ব্লু নহব ন ডিপ ব্লুৱে হ'ব এইটো ব্লুৱে আছে এতিয়া পাট কটন খিনি আনিছিল নেকি কেঁচা পাট নহয় যিখিনি পাট কটন মেটেৰিয়েল আছিল ব্ল্যাক হ'ব নেকি ব্ল্যাক অলৰেডি দেখালো ব্ল্যাক বহুত আছে এইটো এনেকুৱাকৈ ধুনীয়াকৈ কাম কৰা আছে এইটো ব্লু এইটো হয় হেৰি কালাৰ এইটো গ্ৰীনটো বহুত মৰম লগা গ্ৰীন হয় এইটো ব্লাউজ পিস গ্ৰীনটো খুব মৰম লাগিছে আপোনাৰ কালাৰ কম্বিনেশ্যনটো ধুনীয়া লাগিছে জোৰাটো ধুনীয়া লাগিছে কালাৰটো খুব মৰম লগা গ্ৰীন হয় এইটো আৰু মেখেলাখন এনেকুৱাকৈ থাকিব এইটো হেভি ওয়াৰ্কত আছে এই জোৰাটো হেভি ওয়াৰ্কত আছে খুব ধুনীয়া হয় গেৰো ডিজাইন এনেকুৱাকৈ মাজতো এইখিনি কাম কৰি দিয়া হৈছে এই গ্ৰীন জোৰাটো সাংঘাতিক ধুনীয়া লাগিব 3200 হ'ব ঠিক আছে স্ক্ৰিনশ্বটটো ৰাখি দিব 3200 স্ক্ৰিনশ্বটটো ৰাখি দিব ৰেড কালাৰ অলৰেডি দেখাই দিছো ৰেড কালাৰ অলৰেডি দেখুৱা হৈ গৈছে আজি এইখিনি দেখালো মিচিংৰ কালেকশনছ অলপ কটন নুনি জোৰা দেখাই দিম কটন নুনি বেলেগ মেটেৰিয়েলত দেখাই দি আছো অকমান ঠিক আছে
পিওর পদ্মিনীত এটা জোড়া দেখাইছো আপোনালোকক অকমান কম ৰেঞ্জৰ এইটো পাৰ্পল কালাৰত এইটো পিওর পদ্মিনী মেটেৰিয়েলত ধুনিয়া জোড়া হয় বহুতে পিওর পদ্মিনীৰ কাপোৰ বিচাৰি আছে কাৰণ বহুত ভাল পাইছে এইটো কাৰণত গৰমত পিন্ধিব কাপোৰ গজোৰ সাংঘাতিক ডেইলি ইউজ কৰিব বিৰাতে আৰামদায়ক হয় এটা জোড়া ডেইলি ইউজ কৰিব বিৰাতে আৰামদায়ক হয় এইটো চাওক এইটো পিওর পদ্মিনী পাৰ্পল কালাৰত এটা নতুন ডিজাইন আহিছিলে এয়া চাওক সেইটো বহুতে বিচাৰি আছে গৰমত পিন্ধিব পৰা গৰম ঠাণ্ডাটো ধৰক পিন্ধিবই পাৰে ঠাণ্ডাৰ মেটাৰে নকৰে আৰু গৰমত অলপ স্পেচিয়েল জোড়া লাগে যিখিনি কটন টাইপ হয় সেইখিনি আমাক গৰমত প্ৰয়োজন হয় এয়া চাওক এইটো গ্ৰে কালাৰ মিচিং সেটটো দেখাবচোন আচ্ছা দেখাই আছো ৰব গ্ৰে কালাৰৰ সেইটো আপোনাৰ হেৰি হ'ব গ্ৰেটো সেমিনুনি হ'ব এইখন আছে ইয়াৰ মেখেলাখন এয়া চাওক খুব ধুনীয়া এইটো পাৰ্পলত থাকিব পিওর পদ্মিনী মেটেৰিয়েল পাৰ্পল কালাৰত আছে এইটো 1700 হ'ব 1700 এইটো আপোনাৰ একদম ভাল হুটা যেটো পিওর পদ্মিনীৰ যেটো একদম ভাল হুটা সেইটো হয় এইটো পাৰ্পল কালাৰত বোৱা হৈছে খুব ধুনীয়া হয় স্ক্ৰিনশ্বটটো ৰাখি দিব 1700 অনলি টিটু অলৰেডি গ'ল আৰু কলা গেৰ নেঢকা বা কলা গেৰ নথকা মই দেখাই দিলো গেৰ নথকা কলা দেখাই দিছো এইটো হেৰি নাই নেকি ইয়াতে এইটো খুব ধুনীয়া এটা জোড়া দেই এইটো বহুত ধুনীয়া এটা সাইড পাৰি কেটা নহব ন এইটো গ্ৰে কালাৰত এইটো সেমিনুনি মেটেৰিয়েল ধেমাজি হয় ধেমাজি এইটো বেলেগ কালাৰ হ'ব নেকি ইয়েলো কটন নুনি হ'ব নেকি ইয়েলো কটন নুনি নহব আপুনি পিন্ধি থকা জোৰ ভাল লাগিছে থ্যাংক ইউ এইটো চাওক এইটো গ্ৰে কালাৰত ধুনীয়া জোড়া গ্ৰে কালাৰত এইটো বহুত ধুনীয়া জোড়া এইটো সেমিনুনি হয় নুনি বুলি ক'লে জানে আৰু নুনি অকমান ধুনীয়া লাগে কাপোৰবিলাক ধুনীয়া পাৰ্টি ৱেৰ কৰিব পৰা হয় এই ডিজাইনটো এনেকুৱা কৈ আছে ঠিক আছে এইটো এনেকুৱাকৈ এইটো ডিজাইন কাম কৰা আছে গ্ৰে কালাৰত গটে গাটো হোল বডি ওয়ার্ক কৰা আছে বহুত ধুনীয়াকৈ সাইড পাৰি কিন্তু নাথাকে দেই এইখিনি কাপোৰৰ সাইড পাৰি নাই আপোনাৰ মেখেলাখন চাওক এইখন আছে মেখেলাখন আৰু ব্লাউজ পিছটোত স্লিপশট পাৰিটো থাকিব ব্লাউজৰ স্লিপশট পাৰিটো থাকিব মই দেখাই দিছো ৰব এৰে ব্লাউজ পিছটো ক'ত যোৱা অলপ ভালকৈ পিন্ধি যোৱা কাপোৰ ভাই বা আপোনাৰ কাপোৰযোৰ মোৰ কাপোৰযোৰ ভাল লাগিছে ঠিক আছে হ'ব বেছি ভাল লাগিলে মই বনাই দিম বাৰু আৰু চাওক এইটো ব্লাউজৰ স্লিপশট এই পাৰিটো থাকিব আপোনাৰ ইয়াতে পাৰিটো আছে ঠিক আছে এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব গ্ৰে কালাৰত এইটো সেমিনুনি জোড়া ধেমাজি সেমিনুনি জোড়া হয় 3600 হ'ব ইয়াৰ প্ৰাইসটো 3600 একদম গটে গাটোত বুটা একদম কাম কৰা আছে আপোনালোকে ভালকৈ চাব হোল বডি ওয়ার্ক কৰা আছে মাল্টি কালাৰ ওয়ার্কত ঠিক আছে বহুত ধুনীয়া হয় 3600 একদম ধুনীয়া হেভি ওয়ার্কত একদম ভাল লাগিব জোড়াটো সাংঘাতিক ধুনীয়া লাগিব স্ক্ৰিনশ্বটটো ৰাখি দিয়ক আপোনালোকে এনেকুৱা কৰি ধৰি দিছো আৰু মই অলৰেডি দেখাইও দিলো ডিজাইনটো চাই ল'ব একদম ধুনীয়া ডিজাইন হয় ডিজাইনটো চাই ল'ব একদম ধুনীয়া ডিজাইন হয় খুব মৰম লগা আপুনি পিন্ধাজোৰ যে কাপোৰ আৰু কিমান দাম মই পিন্ধাজোৰ এতিয়া নহব কাৰণে দামটো ক'ব দিগদাৰ হৈছে দামটো 1700 আছিলে পিওর পদ্মিনী আছিলে মই এইটো যোৱা বছৰে বনাইছিলো একদম কমফৰ্ট ন পদ্মিনী মেটেৰিয়েলটো পিন্ধি বহুত ভাল হয় পিন্ধি আৰাম পায় আচ্ছা আৰু এতিয়া ধেমাজিখিনি ৰাখি দিলো আজি বহুত দেখালো আকৌ দেখাম এদিনতে কিমান দেখাম আৰু ঠিক আছে এইটো আছে আপোনাৰ সেমি নুনি মেটেৰিয়েল নুনি কটন বুলি যেটো কৈ আছে আমাৰ কটন নুনি বুলি যেটো কৈ আছে এইটো সেমি নুনি হয় এইটো সি গ্ৰীন কালাৰ এইটো জোৰা সি গ্ৰীন কালাৰত আহিব খুব ধুনীয়া হয় এনেকুৱাকৈ আসলখিনি এনেকুৱাকৈ মিচিং টাইপতে থাকিব আৰু বুটাৰ কাম কৰা থাকিব বুটাৰ কাম কৰা আছে গৰমৰ দিনত পিন্ধিব পৰা নুনি কটন বুলি যেটো কৈ আছো আমি নুনি কটন জোৰা আপোনাৰ মেখেলাখন দেখাই দিছো এইখন হ'ব মেখেলা ইয়াৰে এইখন হ'ব মেখেলা এনেকুৱাকৈ কাম কৰা থাকিব আৰু সাইড পাৰিখিনি এনেকুৱাকৈ থাকিব এইখিনি আছে সাইড পাৰি দোকানখন পাঠশালা মুগুৰিয়া কালী মন্দিৰৰ ওচৰত আছে এইটো জোৰা চাওক খুব ধুনীয়া আসলৰ ডিজাইনটো আৰু এইখন চাব এনেকুৱাকৈ দেখাই দিছো সাইড পাৰিটো অলৰেডি দেখাইছো এইটো 2000 টকাত ল'ব পাৰিব 2000ত এই জোৰাটো ল'ব পাৰিব স্ক্ৰিনশ্বটটো ৰাখি দিব তাৰ পিছত এটা দেখাই দিছো অৰেঞ্জ ৰেড এটা জোৰা দেখাই দিছো এইটো অৰেঞ্জ ৰেড এইটো চাওক অৰেঞ্জ ৰেড এইটোত আপোনাৰ ধুনীয়া হয় গছবুটাৰ কাম কৰা আছে আপোনাৰ অকল সিলভাৰ গুণা ওয়ার্কত থাকিব এইটো অকল সিলভাৰ গুণা ওয়ার্কত আছে এয়া ডিজাইনটো মিক্স টস দেখাবচোন ঠিক আছে মই দেখাই দিম বাৰু মিক্স টস আজি অকমান বেলেগ নেদেখোৱা কাপোৰবোৰ আনিছো যিখিনি বহুতে বিচাৰি থাকে কটন নুনি তাৰ পিছত ধেমাজিৰ কালেকশন ধেমাজিৰ দেখাই বহুতে বিচাৰি আছে এইটো অৰেঞ্জ ৰেডত সিলভাৰ গুণা ওয়ার্কত সাংঘাতিক ধুনীয়া হয় এইটো জোৰা সাংঘাতিক ধুনীয়া সেমি নুনি মেটেৰিয়েল নুনি কটন আপোনাৰ হেয়া চাওক এইটো জোৰা যিসকলে লৈছে বুজিছে আৰু কিমান ধুনীয়া আৰু এনেকুৱাকৈ মেখেলা চাদৰখন আৰু ব্লাউজৰ স্লিপশট পাৰি থাকিব এয়া বুটা
এয়া ব্লাউজৰ স্লিপছত বুটা থাকিব আৰু এনেকুৱাকৈ মেখেলাখন থাকিব স্ক্ৰীনশ্বটটো ৰাখি দিব 2000ত ল'ব পাৰিব 2000ত ল'ব পাৰিব এইটো আছে এইটো এটা ধুনীয়া কালাৰ এইটো বহুত ধুনীয়া কালাৰ আছে এইটো ওয়াইন কালাৰ বুলিও ক'ব পাৰি ওয়াইন টাইপৰ কালাৰ ইউনিক কালাৰ হয় মই লম ঠিক আছে হ'ব হোৱাটছআপ কৰিব এইটো চাওক এনেকুৱাকৈ এইটো জোৰা খুব ধুনীয়া আচলৰ ডিজাইনটো এনেকুৱাকৈ থাকিব এইটো গুণা আৰু সূতা মিক্স কৰি কাম কৰা আছে কটন নুনি গুণা আৰু সূতা মিক্স কৰি কাম কৰা আছে ওয়াইন কালাৰ একদম ইউনিক কালাৰ হয় এটা আৰু আপোনাৰ সাইড পাৰি কেইটা এইকেইটা ঠিক আছে মোৰ নিচিনা বনাই দিম দিয়া কাপোৰবোৰ সকলোবোৰ বহুত ধুনীয়া লাগিছে বা গেৰো ডিজাইনৰ ৰঙা ৰঙৰ দেখাবচোন আচ্ছা ঠিক আছে হ'ব দেখাই দিম বাৰু এইটো আছে ন গেৰো ডিজাইন এইটোত আছে ন এইটো ওয়াইন ৰেড খুব ধুনীয়া কালাৰ তাৰ পিছত এয়া আছে এইটো হ'ব এখন মেখেলাখন একদম ইউনিক কালাৰ ন এইখন মেখেলা আছে আজি আপুনি বা আপুনি কাপোৰবোৰ গাত ললে ইমান মৰম লাগে হয় নেকি থ্যাংক ইউ আৰু ব্লাউজ পিসটো এইটো থাকিব এইটো ব্লাউজ পিস এনেকুৱাকৈ হাতত বুটা থাকিব আৰু এই জোৰাটো আপোনালোকে 2000ত ল'ব পাৰিব স্ক্ৰীনশ্বটটো ৰাখি দিব খুব ধুনীয়া হয় এইটো কটন নুনি মেটেৰিয়েল হয় বহুত ধুনীয়া স্ক্ৰীনশ্বটটো ৰাখি দিব 2000 অনলি ওয়াইন ৰেড কালাৰ খুব ধুনীয়া কালাৰ ৰেডত গেৰো ডিজাইন বিচাৰিছিলে এইটো জোৰা ৰেডত গেৰো ডিজাইন মই দেখাই দিছো ষ্টেপল কটন মেটেৰিয়েলত দেখাই দিছো দেই মৰিয়নি তেনে পাব কিন্তু ক্যাশ অন ডেলিভাৰীটো কনফাৰ্ম কৰিব নোৱাৰিম এইটো আপোনাৰ গেৰো ডিজাইন ওয়াৰ্কত আপোনাৰ এনেকুৱাকৈ মাজৰ ভাগত কাম কৰা আছে ষ্টেপল কটন মেটেৰিয়েলত হ'ব ষ্টেপল কটন মেটেৰিয়েলত মিচিং ডিজাইন ওয়াৰ্কত এইটো এনেকুৱাকৈ গেৰো ডিজাইন ওয়াৰ্কত আছে কাম কৰা ঠিক আছে এনেকুৱাকৈ আপুনি ধৰিব পাৰিছে নহয় মিচিং ডিজাইন ওয়াৰ্ক কৰা আছে আৰু আপোনাৰ সাইড পাৰিটো এনেকুৱা আমি জিটিডিসি পঠাও ক্যাশ অন ডেলিভাৰীখিনি সেৱা থাকিলে হৈ যাব ঠিক আছে আপোনাৰ ইয়া চাওক এখন মেখেলাখন আৰু সাইড পাৰিখিনি এনেকুৱাকৈ হোৱাইটত থাকিব একদম ধুনীয়া জোৰা স্ক্ৰীনশ্বটটো ৰাখি দিব ৰেডত গেৰো থকা বিচাৰিছিলে এইটো ৰেডত গেৰো থকা আৰু গেৰো ডিজাইনটো অলপ ইউনিক ডিজাইন হয় এইটো আপোনালোকে 1600ত ল'ব পাৰিব বহুত ধুনীয়া এইটো 1600ত ল'ব পাৰিব নেক্সট এটা আপোনাৰ ধুনীয়া সফট কটন হয় এইটো বহুত ধুনীয়া সফট কটন মেটেৰিয়েল এইটো ডিজাইনটো খুব মৰম লগা হয় ইয়া চাওক ডিজাইনটো বহুত মৰম লগা হয় ইয়া আচলৰ ডিজাইন আৰু গটে অৰেঞ্জৰ লম মই ঠিক আছে হ'ব কাপোৰবোৰ ধুনীয়া লাগিছে থ্যাংক ইউ আপোনাৰ পৰা এজোৰ কাপোৰ সিওডিত লৈছিলো কিন্তু এতিয়ালৈ জুপি বৰা 1 মান্থ হৈ গল বাপৰে কাপোৰযোৰ মই পঠাইছো নেকি 1 মান্থ হৈ গল যদি কাপোৰযোৰ পঠাইছো বহুত দিন হল ইমান দিনটো নালাগে কিন্তু কাপোৰ ৰিটাৰ্ণও আহিছে ক্যাশ অন ডেলিভাৰী কাপোৰ 3-4 জোৰ মান আহি আছে ৰিটাৰ্ণ আহি আছে আমি হেতু কাৰণত অকমান টান পাও ক্যাশ অন ডেলিভাৰীখিনি পঠাব ৰিটাৰ্ণ আহি যায় যে ৰিসিভ নকৰে হেতু কাৰণত বেয়া লাগে আমাৰ কাৰণ আমাৰ পৰা সিওডি খিনি গুচি যায় ইফালে অৰ্ডাৰ কৰিব ইফালে ৰিসিভ নকৰে হেতুটো বহুত বেয়া কথা আপোনালোকে কক কাপোৰ এজোৰ আপোনালোকে চাব আমি ইমান কষ্ট কৰি দেখাম আপোনালোকক কষ্ট কৰি দেখাই কাপোৰজোৰ বেলেগৰ অৰ্ডাৰ কেনসেল কৰো যিসকলে প্ৰিপেইড কৰো খুজে ধৰক তেওঁলোকৰো কেনসেল কৰি আমি সিওডিত পঠাই দিও কিন্তু পিছত কি হয় কাপোৰজোৰ ৰিসিভ নকৰে কোৰিয়াৰ বয় আজি যাব কালি যাব ৰখি থাকিব না ফোন পিক আপ কৰে এনেকুৱা সকলোই নহয় মই সকলোকে কোৱা নাই যি সকলৰ পৰা ৰিটাৰ্ণ আহিছে মই তেওঁলোকক কৈছো সকলোকে কোৱা নাই বাৰু সকলোই তেনেকুৱা নহয় বহুতে ৰিসিভো কৰি আছে সিওডি বহুতে ৰেগুলাৰ ৰিসিভো কৰি আছে কিন্তু হেনেকৈ ঘূৰি অহাৰ পিছত এটা আপোনালোকে ভাবক ইমান কষ্ট আমিতো এনেই নহয় এটো লাইভ কৰি আছো লাইভ কৰাৰ আগত পিছত আমাৰ কিমান কাম থাকে কিমান কষ্টৰ কাম হয় সকলোখিনি কোনো কাম ইমান সহজ নহয় জীৱনত কিবা এটা সফলতা লব বহুত কষ্ট কৰিবলগীয়া হয় আৰু তেনেকুৱা কষ্টৰ পিছত এজোৰ কাপোৰ যদি ৰিটাৰ্ণ আহি যায় হেতু মানে বহুত বেয়া লাগে সেই কাৰণে আমি যি সকলে প্ৰিপেইড কৰে কৈয়ে দেও আপোনালোকে কিছুমান আছে আমাৰ সিওডি লোৱা গ্ৰাহক ৰেগুলাৰ হয় তেওঁলোকৰ আমি ৰাখিমেই তেওঁলোকে ক'ব যে লম তো ৰাখি দিও আমি সেই কাপোৰজোৰ আৰু বেলেগক নিদিও কিন্তু ধৰক কিছুমানে এনেই অৰ্ডাৰ কৰি পিছত আৰু ৰিসিভ নকৰে সেইখিনি আমি হেই নকৰো তেনেকুৱা বহুত পাৰ্সেল ধৰক হেৰি হয় আৰু নাপায় হেইটো হয় মই নিজে ৰৈ আছো মোৰ পছন্দৰ আছিল বহুত কল এবাৰো নাই কৰা আচ্ছা ঠিক আছে হ'ব তেতিয়া আপুনি হোৱাটছআপ কৰিব চাই দিম মই ঠিক আছে যদি আছে কাপোৰজোৰ যদি পঠোৱা হোৱা নাই মই পঠাই দিম দিয়ক এয়া সাইড পাৰি কেইটা চাব এটো খুব ধুনীয়া সি গ্ৰীন কালাৰত হয় এইটো হেকাৰণে আমি যিখিনি পেমেন্ট কৰে আৰু কনফাৰ্ম হয় পাই যায় তেওঁলোকে আৰু ধৰক কিতেবা পেমেন্ট কৰাৰ পিছতো যদি নাপায় তেতিয়া আমি তেওঁৰ পেমেন্টটো ৰিফান্ড কৰি দিও
আৰু ব্লাউজৰ স্লিপছত এইটো পাৰি থাকিব ব্লাউজৰ স্লিপছত এইটো পাৰি থাকিব এইটো খুব ধুনীয়া এটা সফট কটন মেটেৰিয়েলত বহুত ধুনীয়া জোৰা বহুত বেছি এটা ধুনীয়া জোৰা স্ক্ৰীনশ্বটটো ৰাখি দিব ভাল লাগিছে যদি জোৰাটো ভাল লাগিছে যদি ডিজাইনটো চাওক স্ক্ৰীনশ্বটটো ৰাখি দিব এইটো আপোনালোকে 1600ত ল'ব পাৰিব একদম হেভি ৱৰ্ক কৰা আছে জোৰাটো সেইটো কাৰণত এইখিনি ওলাই দিয়াচোন অল ওভাৰ ৱৰ্কখিনি এক্সট্ৰাকে ওলাই দিয়া সেই কালাৰ কেইটা দেখাই দিছোঁ অ খুন্দা খাই যাবা ক'ত আহিছা তুমি বাপৰে দাদা ইয়াত নাই তোমাৰ এখন মাৰি দিয়া দৰ্জাখন বন্ধ কৰি দিয়া এইটো এটা ধুনীয়া আপোনাৰ এচি কটন মেটেৰিয়েলত খুব ধুনীয়া হয় অল ওভাৰ ৱৰ্কত এইটো এইকেইটা জোৰা এতিয়া আপোনালোকে বহুত ভাল লাগিব পিন্ধিলে লাহে লাহে পূজা আহিছেতো পূজাত এইকেইটা জোৰা মানে খুব ভাল লাগিব যেতিয়া পিন্ধিব পূজা লাগিব ধুনীয়া অল ওভাৰ ৱৰ্কত থাকিব আপোনাৰ একদম পূজা লাগিব আৰু পূজাত পিন্ধিব এইকেইটা জোৰা বহুত ধুনীয়া লাগিব পূজা ফিল আহিব এইটো স্কাই ব্লু কালাৰত অল ওভাৰ গোল্ডেন গুণা ৱৰ্ক কৰা আছে বহুত ভাল লাগে এইকেইটা পূজাৰ স্পেচিয়েল কালেকশ্যনছ হ'ব আৰু বা আহি গ'লো মই গহনা কালি চাম বুলি কৈছিল আপুনি দেখাব দেই কোনটো গহনা আছিলে আৰু এইখন আছে এইটো এচি কটনত হয় আমি এচি কটনত বনাইছোঁ এইখন মেখেলা আৰু ব্লাউজৰ স্লিপছত এইটো পাৰি থাকিব ইয়াৰ বহুত কেইটা কালাৰ আছে এইটো স্ক্ৰীনশ্বটটো ৰাখি দিব পূজাৰ কাৰণে এটা স্পেচিয়েল হয় পূজা লাগিছে ন অকণ ভাবক আৰু এয়া চাওক এইটো আপোনালোকে ল'ব পাৰিব 1700ত এই জোৰাটো ল'ব পাৰিব অল ওভাৰ গুণা ৱৰ্কত আছে কালাৰবোৰ নেক্সট এইটো আপোনাৰ ব্লু টাইপত থাকিব এইটো গোল্ডেন গুণা ৱৰ্ক কৰা আছে কালাৰ কেইটা সাংঘাতিক ধুনীয়া কালাৰ আহিছে ইয়াৰে এইটো অল ওভাৰ ৱৰ্কত আপোনাৰ ধুনীয়া এটা জোৰা গোল্ডেন গুণা ৱৰ্কত আছে তোমাৰ পিছত থকা ওপৰৰ জোৰ দেখুৱাই দিবাচোন মোৰ পিছত থকা ওপৰৰ জোৰ হয় কোন জোৰ বা ক'লে এটা দুটা জোৰা আছে এইটো এটা আছে এই দুযোৰ মিহি টচৰ আহিছে ধুনীয়া নতুন জোৰা আহিছে মিহি টচৰ দেখাম বাৰু দেখাই দিম বা আপুনি পিন্ধা জোৰাটো মোক বনাই দিব হায়দৰাবাদৰ পৰাই কৈছোঁ আচ্ছা ঠিক আছে মই যদি বেছি বহুতে বিচাৰে এই জোৰাটো যিসকলক দিছোঁ বহুতে বিচাৰি আছে হ'ব ঠিক আছে মই ৰেডি কৰিব দিম বাৰু জোৰাটো অকণমান বেলেগকৈ ৰেডি কৰিব দিম মোৰ থৈ নহয় অকণমান ডিজাইনটো চেঞ্জ কৰিম আৰু এটা ডিজাইন ভাল নালাগে মোৰ চাব ইচ্ছা নাযায় আৰু গহনা কেতিয়া দেখাব ঠিক আছে দেখাম বাৰু 2 এদিনত দেখাই দিম এয়া ব্লাউজৰ স্লিপছত পাৰিটো থাকিব এইটো ব্লু টাইপত থাকিব কালাৰটো খুব ধুনীয়া হয় এইটো জোৰা 1700 একদম ধুনীয়া পূজাৰ কাৰণে ইউনিক কালেকশ্যনছ আপোনালোকে ৰাখি দিব পাৰে একদম ভাল লাগিব বা যিকোনো ফাংচনছ মানে বিয়া বাৰুত এনেকুৱা জোৰাবোৰ পিন্ধিলে বহুত গৰ্জিয়াছ দেখি বহুত ভাল লাগে মই ল'ম এইযোৰ ঠিক আছে হ'ব স্ক্ৰীনশ্বটটো ৰাখি দিব দেই বহুত ধুনীয়া এইকেইটা নেক্সট এইটো আছে বেবি পিংকত নুনি হয় এইটো নুনি পাটৰ হয় এইটো সিলভাৰ গুণা ৱৰ্কত অল ওভাৰ ৱৰ্ক কৰা আছে এইটো নুনি পাটৰ হ'ব এইটো নুনি পাট বহুত ধুনীয়া এইটো বেবি পিংক কালাৰত আছে এইটো জোৰা বেবি পিংক কালাৰত এনেকুৱাকৈ সিলভাৰ গুণা ৱৰ্ক কৰা থাকিব এয়া বেবি লাইট যেটো বেবি পিংক লাইট পিংক হয় লাইট পিংকত এনেকুৱাকৈ এইটো সিলভাৰ গুণা আৰু ফুলি নাথাকে সকলে ভাবিব পাৰে যে ফুলি থাকিব নেকি নফুলে আপোনাৰ যেতিয়া কাপোৰজোৰ ল'ম যেতিয়া দেখিছে নহয় পৰি গৈছে তো ফুলি থকাৰ টেনশ্যন নাই একদম ফুলি নাথাকে এইটো নুনি জোৰ এইটো জোৰা নুনি পাতত হয় এইখন মেখেলা থাকিব সেম হেৰি হয় আৰু ব্লাউজৰ স্লিপছত পাৰি থাকিব ঠিক আছে এইটো জোৰা আপোনাৰ এইটো জোৰা হ'ব বেবি পিংক নুনি হ'ব এইটো 2000 হ'ব এইটো আপোনাৰ অল ওভাৰ সিলভাৰ গুণা ৱৰ্কত পূজা কালেকশ্যনছ দেই একদম ভাল লাগিব পিন্ধিলে পূজাৰ সময়ত তাৰপিছত এইটো এচি কটনত আছে এইটো এচি কটনত গোল্ডেন গুণা ৱৰ্কত থাকিব এইযোৰ আছে এচি কটনত পিংকতে হয় এইযোৰ পিংকতে হয় এচি কটন মেটেৰিয়েল গোল্ডেন গুণা ৱৰ্কত আছে এইটো মিচিং জোৰা দেখাওকচোন মই অলৰেডি দেখাই দিলোঁ বহুকেইটা আপুনি ৰেকৰ্ডিংটো চাই ল'ব অলৰেডি বহুকেইটা মিচিং জোৰা মই দেখাই দিছোঁ কেঁচা পাত গাড়ী দিয়া জোৰা ডিজাইন গেৰো দিয়া এই ৰবাচোন তোমাৰ কি ঘৰত ঠাই নোহোৱা হৈছে যোৱা ঘৰত যোৱা এইখন মেখেলা হ'ব ইয়াৰে আৰু ব্লাউজৰ স্লিপছত এনেকুৱাকৈ পাৰিটো থাকিব ঠিক আছে বা সিম্পল জোৰা ওকে সিম্পল জোৰা দেখাই আছোঁ অলপ পূজা আহিছে তো অলপ হেভি জোৰা দেখাই দিছোঁ পূজা হিচাপত অকণমান হেভি জোৰা দেখাই দিছোঁ আৰু বহুতে বিচাৰিও আছে গতিকে এইটো এটা হ'ব 1700 খুব ধুনীয়া কালাৰবোৰ এইটো দেখালোঁ ন এইটো কালাৰ চোৱাচোন
सेम कालारটো দেখাইছো নে এইটো কালাৰ দেখাইছো এইটো অৰেঞ্জ কালাৰটো দেখাই দিছো এইটো অৰেঞ্জ কালাৰত হ'ব এসি কটন মেটেৰিয়েল অৰেঞ্জ কালাৰত হ'ব এইবোৰ খুব ধুনিয়া একদম গটে গাটোত আপোনাৰ গটে গাটোত এয়া গুনা ওয়াৰ্কত থাকিব ধুনিয়া লাগিব একদম ধুনিয়া লাগিব কালাৰ কেইটা খুব মৰম লগা আহিছে তাৰ ওপৰত গোল্ডেন গুনা ওয়াৰ্কত আছে একদম জিনায়ক জিলিকি থাকিব বহুত ভাল লাগিব এইখন চাওক এইখন আৰু চাদৰখন লৈ দেখাই দিছো চাদৰখন এনেকৈ আৰু একদম ধুনিয়াকৈ গাত লিপিট খাই থাকিব কাপোৰ কেইটা জোৰা কেইটা এইটো ব্লাউজ পিস স্লিপছত এনেকৈ পাৰিটো থাকিব তাৰ পিছত এইখন আছে ইয়াৰ মেখেলাখন এইখন মেখেলাখন এয়া স্ক্ৰিনশ্বটটো ৰাখি দিব 1700 হয় 1700 হ'ব ইয়াৰ প্ৰাইসটো আৰু এইটো খুব মৰম লগা কালাৰ এইটো কালাৰ কি বুলি কয় পিচ কালাৰ হ'ব এইটো পিচ কালাৰ এইটো পিচ কালাৰত সিলভাৰ গুনা ওয়াৰ্ক কৰা আছে পিচ কালাৰত এইটো সিলভাৰ গুনা ওয়াৰ্ক কৰা আছে ব্লাউজ পিসটো লগতে লাগি আছে এইটো চাও কেনেকুৱা কয় আৰু তাৰ পিছত এয়া কয় পিচ কালাৰত সিলভাৰ গুনা ওয়াৰ্ক কৰা আছে খুব ধুনিয়া হয় এইফালে যে বেক সাইডৰ কাপোৰ কেইজোৰ আছে ভৰাই থৈছে উলাই দিয়াছো এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব তাৰ পিছত ইয়াৰ এইখন হ'ব মেখেলাখন এইখন মেখেলা হ'ব স্ক্ৰিনশ্বটটো ৰাখি দিব ঠিক আছে পিচ কালাৰ এইটো ৰেডি কৰা জৰা এতিয়া নহব 1700 হ'ব এইখিনি দেখাই দিছো বাৰু এইখিনি কালাৰ দেখাই দিছো এটা সফট এয়া মিহি টসৰ জোৰা খুব ধুনিয়া মিহি টসৰ জোৰা হয় নতুন কালেকশন নতুন জোৰা আহিছে মিহি টসৰ একদম বহুত কাপোৰৰ কোৱালিটি বহুত ধুনিয়া হয় গুড ইভিনিং সুমি মই লৈছো পিংক জোৰ বহুত ধুনিয়া লাগিছে হয় নেকি থ্যাংক ইউ গুড ইভিনিং দেৰি হৈ গল আপুনি মই পিন্ধা জোৰ নহব ধৰিত্ৰী খুব ধুনিয়া কাপোৰ থ্যাংক ইউ বিনিতা হাই কি কাপোৰ হয় এইটো মিহি টসৰ জোৰা হয় এইটো মিহি টসৰ জোৰা খুব ধুনিয়া জোৰা হয় এইটো আপোনাৰ একদম পিওৰ টসৰ নিচিনা লাগিব এয়া চাওক এইখিনি আসল হয় গটে গাটোত বা কাপোৰ জোৰা হ'বনে কোন জোৰ আছিল বা আৰু এয়া আছে আপোনাৰ এইখন মেখেলাখন আৰু সাইড পাৰি কেইটা এনেকুৱা কৈ থাকিব মিহি টসৰ একদম ভাল কোৱালিটিৰ যেটো টস হয় আপোনাৰ পিওৰ টসৰ পিছত যেটো ভাল কোৱালিটিৰ টস হয় ঠিক আছে এইটো মিহি টসৰ জোৰা বহুত ভাল কোৱালিটি আৰু এইটো 3200 টকাত ল'ব পাৰিব একদম সৰু সৰু বুটা কাম কৰা আছে সাইড পাৰিখিনিও সৰু কৈ আছে 3200 হ'ব ইয়াৰ প্ৰাইসটো স্ক্ৰিনশ্বটটো ৰাখি WhatsAppত মেসেজ কৰি দিব আৰু কোড গলে তা যে জোৰা আছিল মিহি টসৰ ইসৰাম বিলাক কি লাগি আছে শুনাচোন আই জিনা লৈ যাচোন তাৰ পৰা তাক লৈ যোৱা এটা ধুনিয়া স্টেপল কটন জোৰা দেখাই দিছো কিয়া বুদ্ধি কৰি লৈ যায় এনেকৈ নাযাব ডাইৰেক্ট এইটো চাওক এইটো ল্যাভেন্ডাৰ কালাৰত বহুত ধুনিয়া একদম হেভি ওয়ার্ক কৰা আছে দেখিছে নহয় স্টেপল কটন জোৰা হয় হেভি ওয়ার্ক কৰা আছে খুব ধুনিয়া এনেকুৱা কৈ স্ক্ৰিনশ্বটটো ৰাখি দিব একদম ভাল লগা জোৰা যেটো আমাৰ নতুনকৈ ডিজাইন বনাই আছো আৰু এইখাৰে মেখেলাখন হ'ব এইখন ইয়াৰ মেখেলা আছে এইকিটা জোৰা বহুত ধুনিয়া লাগিব এতিয়া মই বনাই পিন্ধি আহিলে আপোনালোকে সকলে বিচাৰিব খুব ধুনিয়া নতুন জোৰা আহিছে সাইড পাৰিখিনি অকল ৰেডত থাকিব ঠিক আছে এয়া চাওক খুব ধুনিয়া এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব এইটো 1600 এয়া ৰেড হয় এয়া অৰেঞ্জ ৰেড হয় আৰু ইয়েলো কালাৰ কম্বিনেশনটো খুব ধুনিয়া লাগিছে আৰু স্টেপল কটন মেটেৰিয়েলটো জানে সকলে খুব ধুনিয়া মেটেৰিয়েল হয় এটা তাৰ পিছত এটা আপোনাৰ কটন নুনি জোৰা দেখাই দিছো হোৱাইটত ওয়াৰ্ক কৰা আছে কটন নুনি জোৰাটো আপোনাৰ বা এই কাপোৰজোৰ 24 তাৰিখে অৰ্ডাৰ কৰিছিলো আপুনি একো ৰিপ্লাই কৰা নাই পঠাইছে নে নাই আচ্ছা হেৰি কৰিবা WhatsApp কৰিবা মই চাই কম হাম এয়া চাওক এয়া আসলটো চাব এয়া মেহেন্দি গ্ৰীণ কালাৰ কটন নুনি মেটেৰিয়েল মেহেন্দি গ্ৰীণ কালাৰত এইটো খুব ধুনিয়া জোৰা গটে গাটোত সৰু বিন্দি বুটা ওয়াৰ্ক কৰা থাকিব একদম ধুনিয়া কটন নুনি আৰু সাইড পাৰি কেইটা এনেকুৱা কৈ আছে বহুত ধুনিয়া কৈ আৰু ইয়াৰে গাড়ী দিয়া কেঁচাপাত দেখাই আছো ৰব ধুনিয়া আহিছে কিয় ভাঙিলে নেকি তাক ইয়াতে কিয় আহিব দিছে নো
এয়া সাইড পাৰি আৰু ব্লাউজৰ স্লিভছটো ব্লাউজৰ এতে পাৰিটো থাকিব দেই ব্লাউজৰ পিছত আপোনাৰ এয়া বুটা থাকিব ব্লাউজৰ ইয়াতে বুটা থাকিব খুব ধুনিয়া মেহেন্দি গ্ৰীণ কালাৰত এইটো লাইট মেহেন্দি গ্ৰীণ কালাৰত কটন নুনি হয় সেমি নুনিয়ে হয় এইটো সেমি নুনি বুলিয়ে কয় কটন নুনি সেমি নুনি একেই হয় আৰু এইটো আপোনাৰ এই জোৰাটো আপুনি লব পাৰিব অলপ কাপোৰবিলাক ভালকৈ থবা হেৰি কৰতে গম পাইছে না এনেকুৱা হেৰি নোহোৱাকৈ থবা 2000ত লব পাৰিব হাজ হৈ থাকিলে বেয়া হয় এইজোৰ আছে আপোনাৰ ধুনিয়া কালাৰ নেভি ব্লু কালাৰত এইজোৰ নেভি ব্লু কালাৰ এনেকুৱাকৈ লতা ডিজাইন ওয়াৰ্কত বুটা বুটা কাম কৰা আছে আৰু সাইড পাৰি কেইটা খুব ধুনিয়া হয় এইকেইটা সাইড পাৰি গোল্ডেন গুণাত আছে মই 5 জোৰ টছৰ মেখেলা চাদৰ লৈছো হয় নেকি 5 জোৰ লৈছে মাত্ৰ আপুনি মাত্ৰ 5 জোৰ লৈছে জুৱা লাইভত দেখুৱাব 32 মিসিং ব্ল্যাক জোৰা হেতু না হ'ব হেখিনি হেতু ষ্টকত হৈছে হেতু এতিয়া বন্ধ হৈছে বেলেগ বেলেগ জোৰা বনাই আছো বেলেগ ডিজাইন হ'ব বা হালধীয়া ৰঙৰ দেখাবচোন ঠিক আছে দেখাই আছো হালধীয়া ৰঙৰ আৰু এইখন আছে ইয়াৰ মেখেলা এয়া ডিপ ব্লু কালাৰত হ'ব বহুতে বিচাৰে এয়া গোল্ডেন গুণা ওয়াৰ্ক কৰা আছে খুব ধুনিয়া হয় এখন মেখেলাখন ঠিক আছে এয়া স্ক্রিনশটটো ৰাখি দিব এইটো খুব মৰম লগা জোৰা গোটেই গাটত বুটাৰ কাম কৰা থাকিব এইটো 1500 হ'ব স্টেপল কটন মেটেৰিয়েল 1500 হ'ব তাৰ পিছত এইটো এটা মিহি টছৰ জোৰা একদম ভাল কোৱালিটিৰ যেটো টছ বুলি কলো এইটো এটা হয় তেনেকুৱা জোৰা মই খুলি দেখাই দিছো ডিজাইনটো সকলোৱে পিন্ধিব পৰা ডিজাইন হয় সকলোৱে যাতে পিন্ধিব পাৰে তেনেকুৱা এটা ডিজাইনত বনোৱা হৈছে বেছি হেভিও নহয় সিম্পলও নহয় সকলোৱে পিন্ধিব পৰা এটা ধুনিয়া জোৰা আৰু কাপোৰৰ কোৱালিটি ফিনিশিং বহুত ধুনিয়া হৈছে বহুত বেছি ধুনিয়া হৈছে মিহি টছৰ একদম ভাল কোৱালিটিৰ যেটো টছ বাৰে বাৰে কৈ আছো কাপোৰ বহুত ভাল পাব আৰু ইয়াৰে মেখেলাখন আপোনাৰ এইখন সাইড পাৰিখিনি ৰেডত আছে এইখন হ'ব মেখেলা আৰু এইখন আছে সাইড পাৰি 3200 টকাত ল'ব পাৰিব এইখিনি সাইড পাৰি আছে স্ক্রিনশটটো ৰাখি দিব ইয়া ঠিক আছে মিহি টছৰ জোৰা খুব ধুনিয়া হয় 3200 টকাত ল'ব পাৰিব গাড়ী দিয়া কেঁচা পাতৰ জোৰা দেখাই দিছো কেইটামান গাড়ী দিয়া কেঁচা পাতৰ জোৰা মই গেৰো ডিজাইন হয় কেইটামান জোৰা দেখাই দিছো এইটো এটা চাও কফি কালাৰ ওয়াৰ্ক কৰা থাকিব সাইড পাৰিখিনি আছে খুব ধুনিয়া ডিজাইন ন সাইড পাৰিখিনি এনেকুৱা হয় আৰু আপোনাৰ গেৰো ডিজাইন ওয়াৰ্ক কৰা থাকিব এনেকুৱাকৈ গেৰো ডিজাইন ওয়াৰ্ক কৰা আছে এইটো ডিজাইন খুব ধুনিয়াকৈ চাব তাৰ পিছত আপোনাৰ মেখেলাখন এয়া হ'ব এইখন আছে ইয়াৰ মেখেলাখন এইখন মেখেলা থাকিব আৰু স্লিভছত পাৰিটো থাকিব ঠিক আছে এয়া খুব ধুনিয়া এয়া গাড়ী দিয়া কেঁচা পাতৰ জোৰা হয় বহুত ধুনিয়া আৰু এইটো জোৰা আপোনালোকে ল'ব পাৰিব 1650 रुपीसত 1650 টকাত নেক্সট আৰু এটা গাড়ী দিয়া কেঁচা পাতৰ জোৰা দেখাই আছো এইটো ব্লু কালাৰ এইটো ব্লু আৰু এয়া স্কাই ব্লু আৰু ডিপ ব্লু কাম কৰা আছে এইটো ইয়াৰ ব্লাউজটো গোটেই ব্লাউজটোত বুটা কাম কৰা থাকিব ধুনিয়া হয় গোটেই ব্লাউজটোত বুটাৰ কাম কৰা আছে ঠিক আছে গোটেই ব্লাউজটোত বুটাৰ কাম কৰা থাকিব গাড়ী দিয়া কেঁচা পাতৰ জোৰা হয় বহুত ধুনিয়া এনেকুৱাকৈ আৰু সাইড পাৰি আৰু হেৰিখিনি দেখাই দিছো এইখন আছে ইয়াৰ মেখেলাখনত এইখিনি কাম থাকিব আৰু সাইড পাৰিখিনি বহুত ধুনিয়া এসি কটন লেভেণ্ডাৰ কালাৰ দেখাব ওকে দেখাই আছো ঠিক আছে এইটো স্ক্রিনশটটো ৰাখি দিব 1650 रुपीस এইটো ব্লাউজটোত বুটা আছে হোল বডি বুটা ওয়ার্ক কৰা থাকিব এসি কটন লেভেণ্ডাৰ কালাৰত এইটো এটা ধুনিয়া জোৰা এসি কটন লেভেণ্ডাৰ কালাৰত এইটো এটা ধুনিয়া জোৰা হয় এনেকুৱাকৈ এয়া চাওক সুইট হে এইটো এসি কটন লেভেণ্ডাৰ কালাৰ খুব ধুনিয়া এনেকুৱাকৈ আছে আৰু আপোনাৰ মেখেলাখন হ'ব এইখন মেখেলা থাকিব আৰু সাইড পাৰি কেটা ইয়েলো কালাৰত আছে ব্লাউজৰ শিফটৰ পাৰিটো ইয়েলো কালাৰতে থাকিব আৰু এইটো জোৰা 1400ত ল'ব পাৰিব 1400 টকাত ল'ব পাৰিব স্ক্রিনশটটো ৰাখি দিব এসি কটন লেভেণ্ডাৰ কালাৰ খুব ধুনিয়া হয় তাৰ পিছত আপোনাৰ ৰেডত দেখাই দিছো স্টেপল কটন মেটেৰিয়েল ৰেডত আপোনাৰ এইটো গাড়ী দিয়া স্টেপল কটন মেটেৰিয়েলত থাকিব এইটো জোৰা এনেকুৱাকৈ গাড়ী দিয়া কাম কৰা সৰি হোৱাইট আৰু ব্লু ওয়াৰ্ক কৰা থাকিব মই দোকানত গলো সকলোৱে পাৰিলে ল'ব কল্পনা বৰ মৰম লগা কথাবোৰ বৰ মৰম লগা হয় নেকি বন্ধনা মেধি হয় নেকি
আপুনি আহিছে ন মোৰ ভাল লাগিছে দিয়ক মই কিন্তু অলপ কনফিউজ হৈ আছো এনেকৈ মই আপোনালোকক কয় মই কোন কনফিউজ হও কিন্তু হয়তো তেখেতক মই লগ পাইছো এই কাৰণে তেখেতে তেনেকৈ কৈছে ইয়েলো জোৰা দেখাবচোন ইয়েলো জোৰা চাই আছো ৰব এইটো চাওক এয়া সাইড পাৰি গটিকে তেখেতে আহিব কৈছে যেহেতু আপোনালোকে আহিব সকলে তোমাৰ সকলো কাপোৰ ধুনিয়া লগতে তুমিও ধুনিয়া হয় নেকি থ্যাংক ইউ সকলোকে ধন্যবাদ জনাইছো এইটো চাওক এইটো ৰেডত হয় এইটো বগা এৰি হুটা ওয়ার্ক কৰা আছে আৰু এইখিনি আপোনাৰ গেৰো ডিজাইন থাকিব এনেকুৱাকৈ আৰু আপোনাৰ এখন আছে মেখেলাখন এখন মেখেলা আৰু সাইডৰ পাৰি স্লিভছত পাৰি থাকিব ঠিক আছে এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব 1500ত ল'ব পাৰিব 1500 টকাত ল'ব পাৰিব মই 27 জুলাই মই 27 জোৰ ললো হয় হয় বহুত কেইজোৰ লৈছা ইয়েলো কালাৰ এইটোত বাহিৰে বেলেগ কালাৰ ইয়েলো কালাৰ দিবাচোন এইটো গ্ৰে কালাৰত চাব এইটো গ্ৰে কালাৰত দেখাই দিছো ব্লু জোৰৰ ওপৰৰ জোৰ কোন জোৰ ব্লু জোৰৰ ওপৰৰ জোৰ যে কৈছে আপুনি কোন জোৰ মই ধৰিব পৰা নাই এতিয়ালৈকে এইটো এটা ধুনিয়া এটা জোৰা এইটো এটা ধুনিয়া জোৰা হয় চাওক খুব ধুনিয়া ঠিক আছে এইটো একদম ধুনিয়াকৈ বনোৱা হৈছে গ্ৰে কালাৰত এসি কটন মেটেৰিয়েল দি একদম এটা ধুনিয়া ইউনিক ডিজাইন একদম ধুনিয়া ডিজাইন বুলি কৈছো মই বহুত ধুনিয়া ডিজাইন পিন্ধিলে আপুনি গম পাব আৰু কাপোৰজোৰ কিমান ধুনিয়া হয় এইটো গ্ৰে কালাৰত বনাইছো জোৰাটো বা গাড়ী দিয়া কেঁচা পাটৰ আৰু কালাৰ দেখাবচোন ঠিক আছে দেখাই আছো ৰবা তাৰ পিছত এইখন মেখেলাখন এইখন হ'ব মেখেলা আৰু সাইড পাৰি এয়া ব্লাউজৰ এয়া স্লিভছত পাৰিটো এনেকুৱাকৈ থাকিব এসি কটন মেটেৰিয়েল বহুত কমফৰ্ট মেটেৰিয়েল গ্ৰে কালাৰত এনেকুৱাকৈ মাল্টি কালাৰ ওয়াৰ্কত ধুনিয়া এটা ইউনিক ডিজাইন ৰেডি কৰিছো আৰু এইটো জোৰা আপোনালোকে 1500ত ল'ব পাৰিব আপোনাৰ পিছফালে হোৱাইট কাপোৰ কেজোৰ এইটো কালাৰ দেখাইছো নেকি গাড়ী দিয়া কেঁচা পাটৰ এইটো কালাৰ দেখালো নেকি না দেখুৱা নাই ব্লাউজটো যে বুটা থকা যে আচ্ছা এইটো ৰঙা পাৰি থাকিব এনেকুৱাকৈ গছ বুটাৰ ডিজাইন আৰু মই পিন্ধিব নাজানো বা কিন্তু কাপোৰ চাই ল'ব মন হৈছে হয় নেকি ল'ব পাৰিবা চাব লাগিব এই ব্লাউজটোত বুটাৰ কাম কৰা আছে স্লিভছত পাৰিটো থাকিব এইটো পাৰি হ'ব হেজুৰ এইটো ব্লুত দেখাইছো এইটো ৰেডত আছে এইটো গাড়ী দিয়া কেঁচা পাটৰ জোৰা ৰেডত আছে এটা ব্লুত দেখালো এটা জোৰা ব্লুত দেখাইছো এইটো ৰেডত আছে আৰু এখন আছে ইয়াৰ মেখেলাখন খুব ধুনিয়া এখন মেখেলা আছে আৰু সাইড পাৰি কেইটা এনেকুৱাকৈ আছে স্ক্ৰিনশ্বটটো ৰাখি দিব 1650 रुपीसত ল'ব পাৰিব 1650 रुपीसত ল'ব পাৰিব এই শুনাচোন এটা মই এই হে কাপোৰজোৰৰ অলপ প্ৰবলেম পাইছো চুবাচোন সেপাৰেট ৰাখিবা এই হেজুৰ এইটো এটা আছে এইটো সেম ডিজাইন পাৰ্পলত আছে সেম ডিজাইন অকমান আগতে দেখুৱা পাৰ্পল কালাৰ কম্বিনেশনত আছে এইটো পাৰ্পল কম্বিনেশনত আছে ব্লাউজত বুটা থাকিব আৰু এয়া স্লিভছত পাৰি থাকিব সেম কম্বিনেশন হয় এয়া সৰু সৰু গছ বুটাৰ ডিজাইন ওয়াৰ্ক কৰা থাকিব পাৰ্পল কালাৰত গাড়ী দিয়া কেঁচা পাটৰ বহুত কেইটা কালাৰ দেখাইছো এয়া চাওক এনেকুৱাকৈ পাৰ্পল কালাৰ ওয়াৰ্ক কৰা আছে বহুত ধুনিয়া তাৰ পিছত আপোনাৰ মেখেলাখন হ'ব এইখন হ'ব ইয়াৰ মেখেলা আৰু সাইড পাৰি কেইটা মিনা কৰাও থাকিব এইকেইটা সাইড পাৰি হয় ঠিক আছে স্ক্ৰিনশ্বটটো ৰাখি দিব কাপোৰজোৰ নুনি আছিল নুনিত হোৱাইটে কাম কৰা আছিল মাজত মই ৰেডি কৰি নুনিত আচ্ছা এটা কাম কৰিব হোৱাটসঅ্যাপ কৰিব দে চাই জনাম ঠিক আছে এইজোৰ গাড়ী দিয়া কেঁচা পাটৰ হয় ব্ল্যাকত আছে এইটো পাৰ্পলত হয় এইটো 1650 रुपीस এইটো ব্ল্যাকত হ'ব এইটো ব্ৰকেট ডিজাইন এইটো ব্লাউজ পিসটো বুটা কাম কৰি থাকিব এইটো ব্ৰকেট ডিজাইনত হ'ব এইটো ব্ৰকেট থাকিব ব্ৰকেট টাইপ আৰু গটে ব্ল্যাকত আছে গটে গাটো উকা থাকিব আৰু সাইড পাৰিখিনি এনেকুৱা কৈ থাকিব এইখিনি সাইড পাৰি আছে খুব ধুনিয়া ঠিক আছে হ'ব গৰিমা এয়া ব্ল্যাকত হয় ব্ল্যাকত নুনি পাম নেকি এতিয়া আছে ব্ল্যাকত নুনি আছে
এয়া আছে আপোনাৰ হেৰি এয়া মেখেলাখন আৰু জুপি ভৰা আপুনি ক'ৰ পৰা কৈছে নো ব্লেক কালাৰ নুনি আপুনি অৰ্ডাৰ কৰিছে নেকি ৰঙা পদ্মিনী আছিল 1550 চাম দিয়কচোন আপুনি হোৱাটছআপ কৰিব আৰু ইয়াৰ বুটা আছে ব্লাউজ পিচটোত বুটা থাকিব স্ক্ৰীনশ্বটটো ৰাখি দিব এইটো এইটো আপোনাৰ হেৰি হয় ব্ৰকেট এইখন উকা থাকিব এয়া খুব ধুনীয়া হয় 1500 হ'ব এইটো জোৰা 1500 টকা হ'ব ঠিক আছে আজি আৰু এইখিনিয়ে মই দেখাইছোঁ বেছি নেদেখাওঁ জুপি বৰা যোৰহাট আপুনি হোৱাটছআপ কৰিবচোন মোৰ এতিয়া মনত পৰিছে আপুনি মাজুলীৰ এড্ৰেছ দিছিলে চাগে এটা ন আপোনাৰ যদি হয় তেখেত ফাৰ্ষ্ট মাজুলীৰ এড্ৰেছ দিছিলে পিছত এড্ৰেছটো চেঞ্জ কৰি যোৰহাট কৰিছে যদি তেখেত হয় তেতিয়াহ'লে তেখেতক DTDC ল'ৰাজনে মোক তাৰে পৰা ফোন কৰিছে তেওঁৰ মোবাইল ছুইচ অফ তাৰপিছত মই তেখেত যদি মোৰ নামটো মনত নাই একচুৱেলি ফাৰ্ষ্ট তেখেতে মোৰ এইখিনি মনত আছে তেখেতে ফাৰ্ষ্ট মাজুলীৰ এড্ৰেছ দিছিলে তাৰপিছত নেক্সট যোৰহাটৰ তাৰপিছত আজিলৈকে মই যদি চাওঁ আজি এতিয়া অৱশ্যে চোৱা নাই চালোঁ 2-3 দিন চালোঁ মই না মোবাইল লাষ্ট চিন কেতিয়াবাই দেখাইছিল মোবাইলটো লগা নাই মই লোৱা কাপোৰযোৰ বহুত ধুনীয়া চবে কৈছে ধুনীয়া বুলি আচ্ছা ৰুচিকা থেংক ইউ আচ্ছা তেখেতে যদি হয় হোৱাটছআপ কৰিব মই আপোনাক কম পাৰ্চেলটো আপোনাৰ কেতিয়াবাই খুলি ৰাখিছোঁ মই মিক্স পাট দুযোৰ হ'লেও দেখুৱা মিক্স পাট নহ'ব পিছত দেখাম মই দুদিনমান পিছত দেখাই আছোঁ ঠিক আছে আছে দুদিনমান দেৰিকৈ দেখাম আৰু দোকানত আহি ল'ব পাৰিব ঠিক আছে আজি এতিয়া যাওঁ নেকি মোৰ ভইচটো অকণমান প্ৰব্লেম লাগি আছে প্ৰব্লেম হৈছে সেইটো কাৰণত আজি যাব এটা জোৰা দেখাই দিছোঁ এইটোৰ এটা কালাৰ আছিলে ন বেলেগ কালাৰ এটা আছিলে ব্লুত বাহিৰে এইটো জোৰাৰ এটা ষ্টেপল কটন হেভি ডিজাইনত দেখাই দিছোঁ এইটো খুব ধুনীয়া এইটো সাইড পাৰিখিনি এনেকুৱাকৈ আছে এইখিনি সাইড পাৰি আৰু আপোনাৰ এইখন চাদৰখন আঁচলটো এনেকুৱাকৈ গাড়ী দিয়া কেঁচাপাত মই অহাকালি দেখাম দিয়ক এইটো চাওক এইটো ব্লাউজ পিচটো বিপিটো হেভি থাকিব ব্লাউজ পিচটো হেভি ৱৰ্কত আছে আপোনাৰ আৰু এয়া আছে আপোনাৰ হেৰি ব্লাউজ পিচটো হেভি ৱৰ্ক কৰা থাকিব আৰু মেখেলাখন এয়া খুব ধুনীয়া এইটো জোৰা আপোনাৰ এইটো কালাৰটো হয় আপোনাৰ ৰয়েল ব্লু কালাৰ উইথ হেভি ব্লাউজ পিচ 1500ত ল'ব পাৰিব 1500 টকাত ল'ব পাৰিব ব্লাউজ পিচটো হেভি ৱৰ্কত থাকিব ধুনীয়া হয় ডিজাইনটো ধুনীয়া হয় 1500ত এইটো জোৰা ল'ব পাৰিব নহয় আপোনাৰ কাপোৰযোৰ গৈছে একদম মই পোৱা নাই ফোন কৰিছোঁ আপুনি সেইকাৰণে আমাক দুটা নাম্বাৰ দিব লাগে এটা অল্টাৰনেট নাম্বাৰ সদায় দিব লাগে এটা অল্টাৰনেট নাম্বাৰ দিলে আমাৰ সুবিধা হয় যেতিয়া এটা অল্টাৰনেট নাম্বাৰ দিব সাপোজ এটা নাম্বাৰ বেয়া হ'লেও আমি এটা নাম্বাৰত পঠাব পাৰোঁ সেইটো কাৰণত লাইট গ্ৰে সেটটো আচ্ছা এইটো নালাগে দেখাব ন ঠিক আছে এইটো তথাপি দেখাই দিলোঁ আৰু এইটো ব্ৰকেট ডিজাইনত থাকিব এইটো গাড়ী দিয়া কেঁচাপাত ব্ৰকেট ডিজাইন আপোনাৰ পাৰিটো সৰুকৈ লাগি আছে এনেকুৱাকৈ ঠিক আছে এইটো আৰু ব্লাউজটোত বুটা কাম কৰা থাকিব ব্লাউজটোত অল ওভাৰ বুটা ৱৰ্ক কৰা আছে এনেকুৱাকৈ এইটো ব্লাউজ পিচ আৰু মেখেলাখন হয় সেইটো জোৰা মোৰ আছে 3-4টা জোৰা আছে তেনেকুৱা এইখন মেখেলা পাৰিলে পেমেণ্ট কৰি দিব মই পঠাই দিম কাপোৰযোৰ পঠাই দিব ঠিক আছে হ'ব এয়া স্ক্ৰীনশ্বটটো ৰাখি দিব এইটো জোৰা 1500 টকা এইটো গ্ৰে জোৰা কথা কৈছে নেকি আপুনি এইটো ষ্টেপল কটন মেটেৰিয়েল খুব ধুনীয়া এইটো কালাৰটো একদম ইউনিক কালাৰ এটা এই কালাৰটো এটা ইউনিক কালাৰ হয় আপোনাৰ আৰু এনেকুৱাকৈ এইটো ডিজাইন ৱৰ্ক কৰা আছে এই ডিজাইনটো কাম কৰা আছে ষ্টেপল কটন মেটেৰিয়েলত মেটেৰিয়েলটো বহুত ভাল মেটেৰিয়েল ষ্টেপলতো লৈছে আপুনি বহুত কেইযোৰ এইটো একদম কোৱালিটি বহুত ভাল পাব বহুত ভাল কোৱালিটি এইটো আপুনি ডেইলি ইউজ কৰিলে বহুত ভাল পাব আৰু এইখন আছে ইয়াৰ মেখেলাখন সাইড পাৰিখিনি এনেকুৱাকৈ থাকিব এইখিনি সাইড পাৰি আছে ঠিক আছে এইটো খুব ধুনীয়া এটা জোৰা 1500 হ'ব ইয়াৰ প্ৰাইচটো কোৱালিটি বহুত ভাল হয় আপুনি বহুত ভাল পাব আৰু ইয়াৰ প্ৰাইচ থাকিব 1500 স্ক্ৰীনশ্বটটো ৰাখি দিব আচ্ছা দেখাই দিলোঁ এইখিনি মই নেক্সট আৰু দেখাম অহাকালি মই পাৰিলে লাইভটো কৰিম আজি যাব বিচাৰিছোঁ অকণমান কিবা হেৰি লাগিছে টিংটো ভাল লগা নাই নমস্কাৰ